এই এই গান এটা গাবা নেকি একো ধৰিব নোৱাৰিলো মই আৰে ইমান দিন তহঁতক শিকালো অকণো উন্নতি নহ'ল তহঁতৰ তহঁতকনো কি ক'ম তহঁতৰ কাৰণে ছবি অঁকা গান বাজনা কৰা এইবোৰ টাইম পাছৰহে বস্তু তহঁতকনো বুজাই কি লাভ যে এইবোৰ কৰিবলৈ সাধনা লাগে বুজিছ সাধনা অবিহনে শিল্প সম্ভৱ নহয় তহঁতক মই আজি এহাল শিল্পীৰ কথা ক'ম বুজিছ এজনে ছবি আঁকিছিল আনজনে গীত গাইছিল দুখ যাতনাৰ বিশাল পাচিৰ ভাঙি সিহঁতে কেনেকৈ সুখ আনন্দৰ এখন নতুন বুৰঞ্জী লিখিছিল প্ৰেমৰ এক নতুন অধ্যায় লিখিছিল সেই কাহিনীটোকে আজি মই তহঁতক ক'ম বুজিছ মই ক'ৰ পৰা আৰম্ভ কৰোঁ ধৰি ল এটা গভাইট চুৰ মোৰ নাম মৃদু পৱন চৌধুৰী হয় মই মানে ছবি আঁকো মই ছবি নায়াকো এতিয়া আহিছে মই ৰাতি মানুহবিলাকৰ ঘৰত খবৰ লৈ ফুৰোঁ আমাৰ ঘৰলৈ কেনেকৈ আহিলে খিৰিকীৰে আহিলোঁ খিৰিকীৰে চোৰহে আহে আপুনি চোৰ নেকি যদি চোৰ হৈ এইফালে আহক চোৰটো আপুনি সঁচাকৈ চোৰ বিশ্বাস কৰক জীৱনত মানে প্ৰথমবাৰ চোৰ চুই পাইছোঁ গাটো খিৰিককৈ মাৰিছে ইমান কলা নে আপুনি ৰং হৈ আহিছে নিজে নিজে কলা ইমান কলা জন্মৰে এই মিছা আচ্ছা সঁচাকে ইমান কলা চোৰৰ কাৰণে এটা ফিটিং কালাৰ এটা পাইছে আৰু আচ্ছা আপুনি ভালে আছে ন আপুনি চোৰ ন মই মানে চোৰ প্ৰথম দেখিছোঁ যে গাটো কিবা খিৰিকিয়া গৈছে বিশ্বাস কৰক হয় হেৰি আচ্ছা আপোনাৰ হেৰি নামটো কি বদ্দৰ না বদ্দৰ নে বান্দৰ বদ্দৰ নে বান্দৰ মানে বান্দৰ আপোনাৰ সেই পুলিচৰ ডায়েৰী এতিয়া বতৰত খেলি বান্দৰ হয় তেতিয়া কি হ'ব পুলিচ নাবাধিব মোৰ ঘৰত সৰু সৰু 4টা বাচ্চা আছে মানে বিয়া বাৰু পাৰি ফিটিং হৈ আছে ন মই আকৌ বিয়া বাৰু কৰা নাই বুজিছে ডাঙৰ ভাইটিয়ে বিয়া কৰালে সৰুটো বিয়া কৰা হৈছে বোলো কৰা ভাই তহঁতৰ চৰকাৰী চাকৰি আছে পইচা পাতি পাওঁ চৰকাৰৰ দৰমহা দিয়ে আৰে মোৰ ভাই একো নাই ছবি অঁকা মানুহ ছবি আঁকি পইচা কেইটা পাওঁ আৰু সেয়া পইচাৰে এখন সংসাৰ পাতিব নোৱাৰোঁ গতিকে মই বিয়া পঠাই নাই এৰা কোনাইছে ৰাতিখন এইটো কোন আকৌ এইটো হেৰি বান্দৰ মানে হেৰি খিৰিকিৰে আহিছে খিৰিকিৰে তাৰমানে ই চোৰ পুলিচ নাবাধিব মোৰ ঘৰত সৰু সৰু 5টা বাচ্চা আছে অলপ আগত আপুনি ক'লে আপোনাৰ 4টা বাচ্চা আপুনি ইয়াৰ আছে ঘৰলৈ যোৱালে এটা বাচ্চা কেতিয়া জন্ম হ'ল এইমাত্ৰ জন্ম হ'ল কিনো চিষ্টেম এইটো যিমান মানুহ আহি কথা সুধি থাকে সিমানে মোৰ বাচ্চা জন্ম হৈ গৈ থাকে ভাইটি চাৰিয়া পুলিচ নাবাধিব মোৰ ঘৰত সৰু সৰু 6টা বাচ্চা আছে ৰ'ব হে আপোনাৰ ঘৰ এটা ফেক্টৰী হয় সেইটো আপোনাৰ আচলতে কেইটা বাচ্চা আছে কওক সঁচা কথা ক'বলৈ গ'লে মই বিয়াই পতা নাই ময়ো পতা নাই আপুনি মই একেখন নাৱৰে যাত্ৰী নাই কি কৰিছ কচোন বাৰু এটা চোৰৰ লগত গল মিলাইছে চোৰ হ'ল কি হ'ল এতিয়ালৈকে বিয়া পতাই নাই নাপাতিলে বুলি মহাপুৰুষ হৈ যাব নেকি বিয়া পাতিলে মহাপুৰুষ হ'ব নেকি পুৰুষ হৈ থাকে নে নাথাকে তাৰে গেৰাণ্টি নাই দম দেখিছ তাৰ দৰকাৰ নাই আপোনাৰ মই
আমাৰ প্ৰথম চিনাকি আমি কথা পাতিম আচ্ছা আজি খালী হাতেৰে যাবলগীয়া হ'ল বেয়া চাহ নাপাব মানে আমাৰ ঘৰলৈ এনেকৈ চোৰ আহি পোৱাই নাই বিশ্বাস কৰক মই জীৱনৰ প্ৰথম চোৰ ইমান ওচৰত পাইছোঁ আপুনি আগতে আহিব দে পিছত আহিব দে হ'ব কিয় বেয়া পাম আপুনি মোক যিমান মৰম আদৰ দিলে মোৰ হৃদয়খন ভৰি গ'ল জীৱনত 10 বছৰ চুৰ কৰিলোঁ আজিলৈকে ইমান সন্মান পাই পোৱা নাছিলোঁ মই মানে জিন্দগীত নাপাওঁ আপুনি হেৰি যাব পাৰিবনে ভাইটিহঁতক থৈ আহক নালাগে আপুনি আজি ঘৰতে থাকক ৰাতিপুৱাই এই খৰখেদা বাছখন ইয়াৰ পৰা যাব খৰখেদা বাছখন যাব তাতে উঠি আপুনি নাযাওঁ ঘৰখেদা নাযাওঁ উশাহ ল'বলৈ ধুব কৰি থাকিম কিমান সুবিধা আছে চেলফি এটা উঠি লওঁ চেলফি চোৰৰ লগত চেলফি এটা মোক দেখিলি অ ভাইটি বিশ্বাসৰ গাটো সিহে আছে এতিয়াও দাদা তই তাক আজি ইমান লাই জ্বলাই পাইছিল কাৰণে সি ডকাইত কৰিলে তেতিয়া কি কৰিবি কচোন এইটো চোৰ হে ডকাইত কেনে কৰিব এইটো চোৰ হয় চোৰে ডকাইত কৰে নেকি কি ভাল কথা ক নকৰে বুলি তই কেনেকৈ গম পালি সৰ্বজনতা নেকি তই অৱশ্যে চোৰে কৰক বা ডকাইতে কৰক ইয়াৰতো একো ক্ষতি নহয় কাৰণ ই কিনা এখন বস্তু এখন ঘৰত গতিকে কিবা নিয়ে যদি নিয়ক ইয়াৰ কি হৈ যায় এইখন ঘৰৰ এটা বস্তু কিনা নাই ক'ৰ পৰা কিনি হাতত পইচা নাই ছবি অঁকা মানুহ ক'ৰ পৰা কিনি ছবিবিলাক আঁকি পেলাই যিকেইটা পইচা পাওঁ যেন তেন চলি আছোঁ সঁচা কথা কিন্তু এটা কথা আকৌ দেই এটা কথা কি জান অঁ তই কি কৈছিলি মই একো এটা কিনা নাই নহয় কিন্তু তোমাৰ সেই ডিগ্ৰীটো মই কিনি দিয়া ডিগ্ৰী অঁ তোক ইঞ্জিনিয়াৰ পঢ়াবলৈ দেউতাহঁতক পইচা পাতি নাছিল আৰু সেই সময়তে মই অঁকা দুখন ছবি দুটা কোম্পানী কিনি নিছিল আৰু সেই টকাৰে মই তোক এডমিশ্যন দি আহিছিল এডমিশ্যনটোহে দিয়াইছিলে ডিগ্ৰী লৈছোঁ নিজে মেধাৰ বলত কথা ক'ব তোৰ মেধা আছিল তই চোকা আছিল কি ডাঙৰ ভাইটি তোৰ আকৌ এটা কথা বেয়া নাপাবি তোৰ মেধা নাছিল তই ভাই মস্ত গাধা আছিল তাৰপিছতে এটা টকা খৰচ নকৰাকৈ চৰকাৰী চাকৰি এইকাৰণেই হৈছিল যে অফিচাৰৰ জীয়েকজনী মোৰ আৰ্ট স্কুলৰ ষ্টুডেণ্ট আছিল সঁচা কথা মই তোক একো দিব পৰা নাই ধন সম্পত্তি টকা পইচা বিলাসী গাড়ী একো দিব পৰা নাই দুটা বস্তু দিছোঁ এটা হ'ল চাকৰি আনটো হ'ল ডিগ্ৰী আৰু যিকেইটা বস্তু কোনো চোৰ বা ডকাইতে কেতিয়াও চুৰি বা ডকাইতি কৰি দিব নোৱাৰে বুজিলি হা সেই এতিয়াও মেল মাৰি আছে যে চোৰ আহিছে দাদাই মৰম কৰি পঠিয়াই দিছে চোৰ কাইলৈ ডকাইতো আহিব পাৰে মুঠৰ পৰা আমাৰ এইখন ঘৰত কোনো নিৰাপত্তাও নাই আৰু ভৰসাও নাই সেইকাৰণে মই তোমাক কৈ থাকোঁ যে ইয়াত নাথাকোঁ কোৱাৰ্টাৰত থাকোঁগৈ পিছে তুমি নোযোৱা নহয় লখিমী বৌৰ ঘৰত ভূতে বৰ বেয়াকৈ লম্বি আছে খেতিলৈ নাযায় ভূতেও জানে কোনে খেলিলে যাব লাগে নে নালাগে ঐ আমাৰ ভূতকেইটাই ইহঁতক জানে ইহঁত বেছি ডাঙৰ ভূত সিহঁততকৈ দাদা কোৱা মই আপোনাক কথা এটা সুধো হা। নিজৰ ভণ্টি বুলি ভাবি উত্তৰ দিব কিন্তু তাৰমানে সঁচা কথা ক'ব লাগিবতো ঠিক আছে সোধা দাদা আপুনি বিয়া কিয় নাপাতিলে মই বিয়া কিয় নাপাতিম সঁচা কথা ক'বলৈ গ'লে মই ছবি অঁকাম ছবিবিলাক আঁকি জীয়াই আছোঁ ছবিবিলাক বিকিবলৈ পইচা পাওঁ বিকি নগ'লে নাপাওঁ আৰ্টৰ এখন স্কুল আছে ল'ৰা ছোৱালীৰ মাহিলী মানে ফিজকেইটাৰে যেন তেন চলি আছোঁ বিয়া বাৰু কৰাই সংসাৰ পাতিব পৰাকৈ মোৰ হাতত পইচা নাই পইচা সংসাৰ টকা পইচাৰে নচলে নহয় দাদা সংসাৰ চলে মৰমেৰে যদি তেনেকুৱা কোনো মৰম দিবলৈ কোনো ভাগ বাঢ়ি আহে বা মোৰো কাৰোবাক মৰম দিবলৈ মন যায় কিমান বাৰু সোনকালে মই বিয়াখন পাতি পেলাম আৰু সকলোকে দেখুৱাই ক'ম আৰে চোৱা নাই এইখনে মোৰ সংসাৰ য'ত ৰং আছে কিন্তু ধন নাই এনেকৈ হেঁচা মাৰি নধৰিব মই কৈছোঁ নহয় চবেই ডেট পাব আগতে এখন ফুল দি যাম মই এটাকে ডেটবিলাক মিলাই দি আছোঁ দিয়ক জল্দি দিয়ক আপুনি কিমান দিব ঠিক আছে 50,000 আপুনি কিমান দিব দিয়ক 30,000 আপুনি 20,000 দিয়ক জল্দি দিয়ক হা মই কৈছোঁ নহয় চবেই ডেট পাব এইবোৰ কথা কৈ লাভ নাই নহয় এই টকা পইচা দিন বাৰবোৰ মইহে ঠিক কৰোঁ এতিয়া যাওক প্লিজ যাওক ভণ্টি ৰেষ্ট কৰাৰ টাইম হৈছে যাওক প্লিজ ডিষ্টাৰ্ব দি দিব প্লিজ যাওক পাগল কৰি দিব দেই ভণ্টি দাদা শুনচোন কেইদিনমানৰ পৰাই মোৰ কণ্ঠটোৱে বৰকৈ আমনি কৰি আছে জাননে গান গালেই বিষায় এইবিলাক ঠিক হৈ যাব এইবিলাক নিজে ঠিক হৈ যাব তই মাথো এটাৰ পিছত এটাকৈ প্ৰগ্ৰেম কৰি যা তোৰ টকা পইচা দিন বাবু আৰে মই মেনেজ কৰিম ভণ্টি এইটোৱে গল্ডেন টাইম বুজিছ
তোৰ গান পপুলাৰ হৈছে মানুহে বিচাৰিছে গতিকে তই টকা ঘটি না পাছত হয়তো তাই চেঞ্জো হৈ যাব পাৰে তই এটা কাম কৰচোন বজাৰ কেইটামান কৰি আনগৈ যা আৰু এটা কাম কৰিবি মাছ পাওঁ নেকি চাবিচোন দেই এই কেইবাদিনো ধৰি মাছ খাবলৈ পোৱা নাই অলপ মাছো লৈ আহিবি যা সোনকালে আহিবি যা মাছ তাছ পাছত খাই থাকিব মা আগতে ভণ্টি টকা ঘটিবলৈ ক টকা হ'লেও সপ্তাহত দুটাতকৈ বেছি প্ৰগ্ৰাম নাৰাখিবি কিন্তু দেই মোৰ কণ্ঠটোৱে বৰ কষ্ট পায় আৰে টকা ঘটিবলৈ হ'লেতো অকণমান কষ্ট কৰিবই লাগিব মই টকা ঘটিবলৈ গান শিকা নাই তই দেখি দিব পাৰ তোৰ টকা দৰকাৰ নাথাকিব পাৰে কিন্তু এইখন ঘৰত টকা দৰকাৰ আছে দেউতাই কম ধাৰ জাপি থৈ গৈছে নেকি তোক কিবা এটা কৰি দিবলৈ গৈয়ে দেউতাৰে ইমান সোপা ধাৰ মূৰ পাতি লৈ মৰিবলগীয়া হৈছিল বেপাৰ কৰিম বুলি তইতো কম টকা নষ্ট কৰা নাই যেনেকৈ নষ্ট কৰিছো তেনেকৈ উভতাই দি আছো নহয় কি কৰিছ তই অনিয়াৰৰ মেনেজাৰ হৈ লৈ হোৱে ভাৱে টকাবোৰ লুটিছ য'তে ত'তে টকাবোৰ উৰুৱাইছ চাহ ভণ্টি মাক অকণমান চাই চিতি কথাবোৰ ক'বলৈ দিবি ডেটবিলাক মিলাই তোৰ প্ৰগ্ৰেম ফিক্স কৰাটো কম কষ্টৰ কাম নেকি আৰু গণি টকাবোৰ জেপত ভৰাবলৈও তোৰ চাগে বৰ কষ্ট হয় নহয়নে মা মুখলৈ যিহে তাকে বকি দি দিবিচোন কি কথাবোৰ লৈনো মাজুলী কেইদিনমানৰ পৰাই মোৰ কণ্ঠটোৱে বৰকৈ আমনি কৰি আছে জানানে ইমান বিষ গৰম পানী খাই দিবি ভাল হৈ যাব এই সপ্তাহতে তোৰ দুটাকৈ প্ৰগ্ৰেম আছে এডভান্স লৈ থোৱা আছে লৈ থৈছ নে উৰুৱাই থৈ আহিছ কিনো বকি থাক এই অনুষ্কা তই ডিঙি বিষটো ভাল পাইছনে ছাৰ হ'ব তই যে মোক ফোন কৰি কৈছিলি তোৰ ডিঙিটো বিষাই থকা বুলি চা মই তোৰ কাৰণে দৰৱ লৈ আহিছো আয়ুৰ্বেদিক দুটোপাল ডিঙিত পেলাই দিবি একটা লগালগ বিষ নাইকিয়া হৈ যাব দুটোপাল নহয় একেবাৰে 5 টোপাল পেলাই দিলে হ'ল তাই ভাল হ'ব লাগে চেডন টাইট হৈ আছে ই যে বৰ বেছি হৈছে দেই বহুত বেছি হৈ গৈছে ছাৰ আপুনি বহকচোন মই আপোনাৰ কাৰণে চাহ কৰি আনো নাই নালাগে মই চাহ নাখাওঁ এই দৰৱটোহে দিবলৈ আহিছিলোঁ স্কুলো চলি আছে আৰু জানে নহয় আজিলৈকে মই যিমান ছাত্ৰ ছাত্ৰীক মই সংগীত শিকালো তাৰ ভিতৰত অনুষ্কাই মোৰ প্ৰিয় ষ্টুডেণ্ট এই তেতিয়া 5 বছৰ বয়স আছিল মই তাইক আপোনাৰ কাষলৈ লৈ গৈছিলোঁ আৰু এই মাতটো মই প্ৰথম শুনিয়ে গম পাইছিলোঁ যে এই ভৱিষ্যত আছে এসময়তে ডাঙৰ গায়িকা হ'ব পাৰিব দেখা নাই এতিয়া এই গীত শুনিবৰ কাৰণে গোটেই মানুহবোৰ কেনেকৈ উত্তাল হৈ পৰিছে এই সকলোবোৰ আপোনাৰ আশীৰ্বাদৰ ফল নহয় এই সাধনাৰ ফল এই তই এনেকৈ সাধনা কৰি গৈ থাক বুজিছ এদিন তই সাফল্য জখলা বগাই গৈ থাকিব পাৰিবি কেৱল কণ্ঠটো যত্ন ল'বি গায়ক গায়িকা কণ্ঠটোৱে হৈছে মূল সম্পত্তি সেইটোৱেতো ভয় লাগে ছাৰ আজি কেইদিনমানৰ পৰাই মোৰ কণ্ঠটোৱে বৰকৈ আমনি কৰি আছে জানানে মই পানী এগিলাচো গিলিব নোৱাৰা হৈছোঁ একো নহয় ভাল হ'ব এই দৰৱটো খাবি ভাল হ'ব ইমান বিষ ইমান কষ্ট কাহৰ কাৰণে আচলতে কাহ হৈছে এই বেছি ভয় কৰিছে ভাল হ'ব নাই চৰি এই ঘৰ মাতি মোক আৰু ভাল লাগিব দিব নোৱাৰিম মোক বেয়া নাপাবি চৰি ভাই এইখিনি বেচিলে আমি বহুত টকা পাম গুৱাহাটীৰ মাজমজিয়াৰ মাটি ডাঙৰ কোম্পানীটো আহিয়ে আছে আমাৰ কিনিয়ৰে তিনিটা ফ্লেট হৈ যাব ওপৰিঞ্চি টকা ৰৈহে যাব আৰু বিল্লা উলিয়ালেতো প্ৰত্যেকে ভাগত 2 টাকা ফ্লেট পাম দাদা নাই ভাইটি এইবিলাক বৰ কষ্ট কৰি দেউতাই অৰ্জন কৰিছিল এইবিলাক বেছি মই ফ্লেটত থাকিব নোৱাৰিম মোক বেয়া নাপাবি দেই আমি নকৰিবিচোন দাদা আমি প্ৰত্যেকে বিচাৰোঁ অকণ ভালকৈ থাকিবলৈ আৰে পুৰণা ঘৰটো দিয়াত পৰি থকাতকৈ আমি ফ্লেটত থাকোঁ অকণ আৰামত থাকিব পাৰিম দাদা জিন্তি দেউতাকে কৈ আছে মই ফ্লেট এটা ল'ব লাগে এই ভঙা ঘৰটো ল'বলৈ জীয়েকক নপঠিয়াই আচল ঘটনা কৰবাৰ আচল বুঢ়ী হ'ল জিন্তিৰ দেউতাক জিন্তিৰ দেউতাকক ক'ব লাগিছিল সুধিব লাগিছিল যে কালে বিয়া দিব ছোৱালীজনী তোলে নে ভঙা ঘৰ তোলে বিয়া দিব তই ভঙা ঘৰত থাকি ক'ব লাগিছিল এই ভঙা ঘৰত থাকি তই ডিগ্ৰী লৈছ আৰু যিটো ডিগ্ৰীৰ কাৰণে সেই মানুহজনে নিজৰ ছোৱালীক তোলে বিয়া দিব বিচাৰিছে সিহঁত বহুত ডাঙৰ মানুহ নহয় ধনী মানুহ হয় আৰে ডাঙৰ মানুহে মানুহৰ ঘৰ দুৱাৰ ডাঙৰ সৰু নিবিচাৰে মনবিলাক ডাঙৰ সৰু বিচাৰে ডাঙৰ মানুহ কথা ক'বলৈ আহিছে আৰু ভাইটি এটা কথা কওঁ তই বেয়া নাপাবি
সচৰাচৰ এইবিলাক কথাত ঘৈণীয়েকবিলাকে আপত্তি কৰে তইতো ঘৈণীয়েৰে একেবাৰে আপত্তি নাই তই কিয় ইমান আপত্তি কৰিছ তেওঁ কিবা বুজি পায় নেকি সময়ৰ লগত কেনেকৈ চলিব লাগে সময়ৰ গাত দুখ নিদিবিও ভাইটি সময় কেতিয়াও কাকো কোৱা নাই যে মাক বাপেকৰ মৰমৰ ঘৰখন ভাঙি টুকুৰা কৰি সেই টুকুৰাৰে অট্টালিকা সাজি তাত বাস কৰিব লাগে সময় কেতিয়াও কোৱা নাই যে ধনৰ ওচৰ মনটো বিক্ৰী কৰি দি নিজকে ডাঙৰ মানুহ সাজাব লাগে সময় আগৰ দৰে আছে ভাইটি সলনি হৈছে তহঁত বদমাছ হৈছে তহঁত দোষবিলাক লুকুৱাবলৈ সময়ৰ মূৰত কঁঠাল নাভাগিবি সেইবোৰ লেকচাৰ মাৰি লাভ হয় দাদা তোৰ আগে পিছে কোনো নাই নিজৰ বুলিবলৈ কোনো নাই বস্তিৰ ভঙা পজত পৰি থাকিলেও মাত মাতোতা কোনো নাই সেইটো আমাৰ আছে দাদা দেউতাৰ আৱেগৰ খাবতি ইয়াত এনেকৈ পৰি থাকিব নোৱাৰো দাদা এই ঘৰ মাতি আমি বেচিমে কোনেও বাধা দি ৰাখিব নোৱাৰিব বাপৰে বাপ একেবাৰে বিপ্লৱীৰ সুৰত কথা কৈ গ'ল দেখোন ভাইটি মই এটা কথা ভাবিছোঁ জানো যিহেতু মই ছবি অঁকা মানুহ মই এটা বিষয়বস্তু বিচাৰি পাইছোঁ ছবিৰ বিষয়বস্তু কি জানো এখন মুকলি ঠাই য'ত এডাল গছ গছনি নাই তাত দুটা বান্দৰে ইফালৰ পৰা সিফালে জঁপিয়াইছে সিফালৰ পৰা সিফালে জঁপিয়াইছে জীৱন যুদ্ধৰ প্ৰেক্টিচ কৰিছে আৰু ছবিখনৰ নাম কি দিম জানো মোৰ ভাইটি দুটাৰ ভৱিষ্যত দাদা কিয় কোৱা আপুনি এতিয়াও ওলোৱা নাই ইফালে প্ৰগ্ৰেম আৰম্ভ হ'ব দেখোন মানে কিয় কিয় আপুনি আৰু মই মিলি এটা গানৰ প্ৰগ্ৰেম চাব যোৱা কথা নাছিল মইতো আপোনাক কালিয়ে কৈছিলো লৈ যা আমাৰ গানবোৰ শুনি ইয়াৰ মগজুটো খোল খাই যদি খাওঁ আমাৰো মগজু ফুলকা কি লাভ হ'ব আমাৰতো মগজুৰ মাল বোলা বস্তু নাই থকা হ'লে জানো এনেকৈ ছবি আঁকি জীৱন কটালোহেঁতেন হা পইচা কটাৰ বেলেগ ৰাস্তা ল'লোহেঁতেন মালেই নাই মগজুৰ এটা কথা কিন্তু আমাৰ মগজুৰ মাল নাই তহঁতৰ মাল থকা মগজুবিলাকত বহুত দিনৰ পৰা কিন্তু লকডাউন চলি আছে যিমান পাৰ সোনকালে আনলক কৰাৰ চেষ্টা কৰ নহ'লে মানুহে তহঁতক পাগল বুলি হাঁহি এৰা ভাল হ'লে নাই হে নোৱাৰিছোঁ কথা ক'বলৈ আহে দাদা এই ইহঁতে বাৰু আপোনাক বহুত বেছি বেয়াকৈ কয় নেকি যদি বেয়াকৈ কয় আপোনাৰ এইখন ঘৰত এক মুহূৰ্তও থাকিব নালাগে দেউতাক কৈ আপোনাৰ কাৰণে মই এক্সট্ৰা ৰুম সাজি থৈছোঁ আপুনি তাত থাকিব নালাগে নালাগে নহয় নহয় আপোনাৰ নিচিনা শিল্পীৰ মূল যিয়ে বুজি নাপায় তেনেকুৱা মানুহৰ ঘৰত আপুনি এক ছেকেণ্ড থাকিব নালাগে এই ঘৰটো মোৰ দেউতাই সাজিছে বুজিছা ইয়াৰ পৰা কাৰ সাহস আছে মোক খেদাৰে বাদ দিয়া নাই এইবিলাক কথা ব'লা আজি ফাংচন চাই আহোঁ গান শুনি আহোঁ কি ঠিক যদি গানে গানে ফুলে ব'লা পৰা গাই দিয়া দা কবিতা এই কবিতাটো কৈ আপুনি এখন ধুনীয়া ছবি আঁকিছিল নহয় ব'লা আজি অকণমান ফাংচন চাই আহোঁ কি ঠিক আৰু এখন ধুনীয়া ছবি আঁকিব পাৰোঁ
সেন্দুৰৰে বন্তি জ্বলি সেৱাতে জন্মিলে সেৱাতে জন্মিলে আজি মই ওলালো জোনে জোনালি আজি মই ওলালো জোনে জোনালি আজি মই ওলালো জোনে গানটো শুনি আপুনি কেনেকুৱা পালে? বেলেগ ভাল লাগিলে গানটো বেলেগ ভাল গানটোতো ভালেই কণ্ঠটো আৰু ভাল কণ্ঠটো ভাল লাগিলে কণ্ঠৰ গৰাকী গায়িকাজনী আৰু ভাল লাগিল দাদা কিন্তু ইমান বিলাক ভাল লগাৰ পিছত এটা বৰ বেয়া কথা হৈ গ'ল মই কি বেয়া হ'ব? গায়িকাৰ ঠিকনা লোৱা নহ'ল চিনাকি হোৱা নহয় মানুহে হেঁচাৰ মাৰি ধৰি আছে চিনাকি হ'বই নোৱাৰিলো আৰু তুমি কি ফাল্টু মানুহে চিনাকি কৰি দিব নোৱাৰিলা ভাই গায়িকাৰ লগত চিনাকি হ'ম বুলি কাপোৰ বাটত সলাই বেলেগ কাপোৰ পিন্ধি গৈছো ভাই দাই কাম নাই সন্মান নাই আপোনাক মই কেনেকে চিনাকি কৰাই দিম কওকচোন গায়িকাজনীক মই নিজেই চিনি নাপাওঁ তাই যাব নোৱাৰো বুলি ক'লে নহ'ব নহয় পাৰ্টিৰ পৰা হেজাৰ হেজাৰ এডভান্স লৈ থোৱা আছে এডভান্সবোৰ উভতাই দিবি এই ক'ৰ পৰা উভতাই দিম চব দেখোন খৰচ হৈ গৈছে খৰচ হোৱা নাই সেইবোৰ চব তই মদ খাই জুৱা খেলি পাৰ্টি কৰি উৰুৱাইছ এটা টকাও খৰচ কৰা নাই মই চব এইখন ঘৰৰ নামত খৰচ হৈ গৈছে ফুটা কৰি এটাও খৰচ কৰা নাই তই মোৰ পেঞ্চনৰ টকাৰে এই ঘৰখন চলাই আছো মই আৰু ভনীয়েৰৰ টকাৰে মস্তি কৰি আছ তই আনকি আজি ৰজনী মাষ্টৰে তাইক ডাক্তৰৰ ওচৰলৈ লৈ গৈছে পইচা দি পঠিয়াবলগীয়া হৈছে মই হয় দে হয় চব টকা ময়ে খাই থৈ দিছো এতিয়া ভণ্টি আহিলে কবি ডিঙিত ধৰি ধৰি হ'লেও যাতে তাই প্ৰগ্ৰেমবোৰ কৰে নহ'লে পাৰ্টিবোৰে পিটি মোক গুৰি কৰি পেলাব ডাক্তৰে যি কৈছে চব আখৰে আখৰে পালন কৰিবি বুজিছ একো নহয় চব ঠিক হৈ যাব ডাক্তৰে কি ক'লেও মাজনী বিশেষ একো কোৱা নাই কণ্ঠটোত অকণমান জোৰ দিয়াৰ কাৰণে বিষোৱা বুলি কৈছে সদায় গৰম পানী কুলু কুলু কৰিবলৈ কৈছে হয় নেকি 2-3বাৰকৈ কৰিবি পৰহিলৈ তোৰ প্ৰগ্ৰেম আছে এই দৰৱকেইটা ধৰকচোন কেতিয়া কেনেকৈ খাব লাগে মই চব তাত লিখি আনিছোঁ হয় নেকি তেতিয়াহ'লে মই পানী গৰম কৰোঁগৈ মাজনীও ব'ল মাজনী ব'ল হ'ব 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 বহিম যা 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 ডাক্তৰে বহুত পৰীক্ষা কৰোৱাইছে এতিয়া কি বাৰ ৰিজাল্ট আহে হেই যি ৰিজাল্ট আহে আহি থাকিব এইবোৰলৈ আমি ৰখি থাকিব নোৱাৰোঁ পৰহিলৈ তাই দুটাকৈ প্ৰগ্ৰেম আছে ডাক্তৰে কণ্ঠটো জোৰ দিবলৈ মানা কৰিছে ডাক্তৰে মানা কৰিলে হ'ব নেকি এডভান্স লৈ থোৱা আছে এডভান্সকেইটা ঘূৰাই দিব পৰা যায় যদি কণ্ঠটো এবাৰ হেৰাই সি আৰু কেতিয়াও উভতি নাহে পাতিয়কহে আপোনাৰ ইলেকশ্যন তাই গান গাবলৈ নগ'লে মোৰহে পিঠিব হ'ল হ'ব বেলেগৰ কাৰো একো নহয়তো বেলেগৰ কাৰো একো হ'বও নালাগে আৰু যি হ'ব লগা আছে তোমাৰেই হওক কাৰণ ভনীয়াৰ সৰস্বতী বাহ লোৱা কণ্ঠটো পণ্য সামগ্ৰীৰ দৰে বজাৰত কিনা বেচা কৰি আছা তুমি শিল্পীৰ ভোক লগাটো স্বাভাৱিক কিন্তু শিল্পক লৈ বেপাৰ কৰাটো মহাপাপ আৰু তেনে পাপী কেৱল পিঠিয়ে নহয় চকু কাণ নাক মুখ চব বহল হৈ যাব লাগে কি এই অনুষ্কা মোৰ প্ৰিয় ছাত্ৰী তাই এটা সুন্দৰ ভৱিষ্যতৰ কল্পনা কৰোঁ মই গীত গাই গাই দিগন্ত কপাব বুলি সপোন দেখোঁ মই তাৰ বাবে তাই কণ্ঠটো বচাই ৰাখিব লাগিব কোনোবাই যদি এডভান্সকেইটাৰ কাৰণে তাই কণ্ঠটো নষ্ট হোৱাটো বিচাৰে তেনেহ'লে টাৱাত বহল কৰি পিঠা কৰি খাই পেলাম বাপেকে পিঠা কৰি খাব মোক
পৰিয়ালে গায়িকাৰ চিন্তা থাকোঁতে কোনোবাই গুৰিয়ে থৈ গুচি গ'ল গমেই নাপালোঁ মেকুৰী হ'ব মনটো অকণ দুৰ্বল থাকিলে মেকুৰীবোৰ বৰ মস্ত মস্ত লাগে দেই মেকুৰী হ'ব কোনে গুৰি হ'ব গায়িকাৰ চিন্তাত একেবাৰে মন মগজু কিবা হিলি গৈছে দেই হিলি গৈছে এনেকৈ হ'ল আহিলে আমাৰ মনত পৰে নে আমি বৰ মিছ কৰোঁ ৰাতি ৰাতিপুৱা আকৌ কিয় আহিলে আমি না মানে খালী হাতে যোৱাৰ কাৰণে আপুনি মনত অকণমান কষ্ট পালে যে আজি মানে মনটো ভাল লগাবলৈ আহিছে ন এতিয়া আপোনাৰ নামটো কি আছিল অনুষ্কা গায়িকা অনুষ্কা তাইৰ নাম মানে গায়িকাৰ নাম অনুষ্কা ৱাও কি সুন্দৰ গীত গায় বিশ্বাস কৰক তাই দুটা গান শুনাৰ পিছত মই তাইৰ কণ্ঠৰ প্ৰেমত পৰি গ'লো গায়িকাজনীৰ প্ৰেমত পৰা নাই কি ফাল্টু কথা কয় হে কণ্ঠৰ প্ৰেমত পৰিলে গায়িকাৰ প্ৰেমত পৰিবি না বিশ্বাস কৰিব তাই গান শুনাৰ পিছত মই তাইক লৈ দুখন ছবি আঁকিছোঁ আৰু দুখন ছবিৰে তাইৰ মই মুখখন মই খৰচ নিজে আঁকিছোঁ ছবি হাঁহ আৰু পুৰা সুবিধা পাব মই নিজকে নিজে হাঁহ বনাই থৈ তাৰমানে আপুনি বেয়াকৈ ফচিছে নফচিব ইমান ধুনীয়া গায়িকা ইমান সুন্দৰ কণ্ঠ ৰিয়েলি কিবা এটা পবিত্ৰতা আছে বুজিছে পবিত্ৰতা এজন শিল্পীৰ কাৰণে প্ৰধান আৰু পৰম আপোনাৰ ভৱিষ্যত পৰিকল্পনা কি তাকে ভাবিছোঁ কি কৰা হয় ভৱিষ্যত পৰিকল্পনা কেনেকৈ গায়িকা কথাবিলাক কোৱা হয় এজন এক্সপিৰিয়েঞ্চ থকা মানুহ বিচাৰিব লাগিব বুজিছে সেইটো কি মই আপুনি কি মোৰ আছে কেনেকুৱা দুটা এক্সপিৰিয়েঞ্চ আছে কেনেকুৱা দুবাৰকৈ বিয়া পাতিছোঁ যে আৰে আপুনি এবাৰ বুলি সিদিনাখন এবাৰো পতা নাই বুলি ক'লে সেইদিনা আপোনাৰ নামখনত উঠি ৰক্ষা পাবলৈ ক'লোঁ আৰু আপুনি সঁচাকৈ দুবাৰ পাতিছে আপোনাৰ এক্সপিৰিয়েঞ্চ আছে বাপৰে বাপ ভগৱানে গৰুমাই গংগাত পেলালেহে আপুনি ভাল চুৰ আহিলে দেই যে আপোনাৰ হতুৱাই মই গোটেই কথাখিনি মই গায়িকাৰ ওচৰত মই মানে ক'বলৈ বিচাৰিম আপুনি ক'ব লাগিব এতিয়া কথা হ'ল কি আপোনাৰ এক্সপিৰিয়েঞ্চটো মই অকণমান জানিব লাগিব এতিয়া আপুনি দুবাৰ কিয় বিয়া পাতিলে কওকচোন হয় প্ৰথমগৰাকীয়ে মই চুৰ বুলি জনাৰ পিছত গুচি গ'লগৈ আৰু দ্বিতীয়গৰাকী চোৰৰ লগত নাথাকোঁ বুলি ডকাইত এটাৰ লগত পলাই গ'লগৈ ময়ো মস্ত যদি এতিয়া 3 নম্বৰ জনীৰ অপেক্ষাত আছো মোৰ কি হ'ব ৰৈ থাকিব নালাগে চিধাই গুচি যাওক গায়িকাৰ ঘৰলৈ যদি চাউল সিজিল আৰু যদি নিসিজিল ৰুটি ভাজি খাই গুচি মই ৰুটি ভাজি নাখাওঁ মই চাউলো সিজাম দালিও সিজাম খিচিৰো খাই আহিম ৰাতিপুৱাই বিয়াৰক কথা দিম যাবিৰে বিচাৰি আনি গায়িকাৰ আচল ঠিকনা চাহকাপ দিয়াহে দাদা পাই গ'লো বাটকালি এনেকৈ চোৱা নেকি হা এইটো মানুহৰ ঘৰ হয় এই ঘৰ নহয় এইটো মন্দিৰ হয় আৰু দাদা মোৰ কাৰণে ভগৱান হয় আৰু ভগৱান য'ত থাকে তাকতো মন্দিৰ বুলিয়ে কয় আচ্ছা ৰ'বাচোন ৰ'বা ভগৱান হ'ব লগা কিনো গুণ আছে হে বহুত গুণ আছে তালিকাখন দীঘলীয়া গাব লাগিলে ৰাতি হৈ যাব আচ্ছা ৰ'বাচোন তুমি দাদা স্কুলৰ ছাত্ৰ নাছিলা হয় দাদা তলতে তুমি আঁকিবলৈ শিকিছিলা হয় কিন্তু কিবা হ'ব পাৰিলা জানো এতিয়া দেখোন দাদাৰহে চামচাই হৈ পৰিলা চামচা নহয় ভক্ত হয় মই ভক্ত আৰু এই ভক্তৰ আগত ভগৱানক যি অসন্মান কৰে তাক দাঙি নি বলিহালত তুলি দিব লাগিব বেছি সময় নালাগে কৈ দিছোঁ বীৰে তুমি বহা দাদা গা ধুব গৈছে ৰ'বাচোন একাপ চাহ বনালে তোমাৰ ইমান টাইম লাগে না দাদা ক'ৰবালৈ যাব বোলে মই ভাত ৰান্ধি আছোঁ এই তাক খোৱাক ইমান চিন্তা কৰিব নালাগে এনেও শিল্পীৰ ভোক লাগিব নাপায় দেখিছা কি কৈ গ'ল কথা কৈছে চা এই শিল্পী কিবা মানুহ নহয় নেকি যে শিল্পীৰ ভোক নালাগিব বীৰে সেই পুৱাই পুৱাই ক'লৈ যোৱা আমি গায়িকা এজনী ঘৰলৈ যাম বৌ মই বহুত কষ্ট কৰি এড্ৰেছটো যোগাৰ কৰিছোঁ দাদা আৰু মই একেলগে যাম হঠাৎ গায়িকাৰ ঘৰলৈ দাদা গান শুনি ভাল হৈছে ন গান শুনি দাদাই বিৰাট ভাল পালে হয় নে? দাদা ঐ পালে নাই
পাই গ'লো হা এই ফাংচন আৰম্ভ হ'লে চাগে হেৰি এই, দাদা মই ভাতকেইটা বাঢ়ি দিওঁ খাই যাওঁ আজি ঘৰৰ ভাত মাৰো বুলি নিজৰ ভাত নিজে আজি তৈয়াৰ কৰিম তাতে খাই আহি কালে চোৰটো মানে কথা হ'ল কি জানে মানে আপোনাক সদায় ৰাতি আজি দেখি থাকো যে দিনৰ কিবা নহয় নহয় লাগিছে হয় হয় আপোনাক মানে এক্সপিৰিয়েঞ্চ থকা মানুহ লাগেতো সেইকাৰণে আহি গৈছো টাইমত এয়াৰ আকৌ কি এক্সপিৰিয়েঞ্চ আছে এয়া মানে সেই দুবাৰ বিয়া কৰাইছিলে সেইটোৱে আৰু এক্সপিৰিয়েঞ্চ চাৰিবাৰ আৰু এই দুবাৰ বুলি ক'লে একেবাৰে ক'লে ভয় খাই যাব পাৰেতো সেইকাৰণে কিস্তিকে কৈছো আচ্ছা কিন্তু দাদা হা। ইমান আয়োজন কৰি কিহৰ কাৰণে যায় আইতা ডাঙৰে বুজিছা যাওঁচোন আজি কি ঠিক এখন ধুনীয়া ছবি আঁকিব পাৰোঁ আহক দাদা আহক ব'লক আহো দেই ছবি আঁকিব যায় কাৰ ছবি কিনো বেমাৰ কৰি থাক গোটেই গৰম পানী গিলি আছ দেখোন তাৰপিছতো তোৰ বেমাৰ ভাল হোৱা নাই নে সঁচাই ভাল হোৱা নাই নে ভাল হোৱাৰ নাটক কৰি আছ তই কি কথাবোৰ কওঁ দাদা কেইদিনমানৰ পৰা মই ভালকৈ কথা পাতিব পৰা নাই ৰেৱাজ কৰিব পৰা নাই আনকি ৰাতিটো মই ভালদৰে শুব পৰা নাই আৰু ময়ো কাৰোৰে ওচৰত দেখা দিবলৈ পৰা নাই পাৰ্টিবোৰে ফোন কৰি পাগল কৰি দিছে মোক এয়া আহিলে হেল্ল' অঁ হয় অঁ গাব মই ডেট দি আছোঁ নহয় অলপতো ধৈৰ্য ধৰক এয়া সুধিলি ভণ্টি কেনেকৈ পাৰ্টিবোৰে দিনে ৰাতিয়ে ফোন কৰি আছে তই গাব নোৱাৰোঁ বুলি ক'লে সিহঁতে পইচা বিচাৰি আহি হেঁচা মাৰি ধৰিব মোক নাই ভণ্টি তই গান গাবই লাগিব বেসুৰাকৈ হ'লেও তই গান গাবই লাগিব মই তোৰ কাৰণে ৰঙা চাহ একাপ বনাই ল'ব খাই দিবি ভাল পাই যাবি ৰঙা চাহে আৰু মোক গান গাব নোৱাৰে দাদা নাজানো মই বাৰু কেতিয়াবা গান গাব পাৰিম নে নাই নমস্কাৰ মই মৃদু পৱন চৌধুৰী নমস্কাৰ কাক বিচাৰি আহিছিলে কাক বিচাৰি আহিছিলে নাই মই কাকো বিচাৰি অহা নাই মই আপোনাকে বিচাৰি আহিছোঁ হয় অকল বিচাৰি অহা নাই কিবা এটা ক'বলৈকো আহিছে দাদাই কিন্তু কি ক'বলৈ আহিছে মই একো নাজানো তই যদি নাজানো কিয় ইয়াত মুলিমাল হৈ আছ নালাগিয় যা এক্সপিৰিয়েঞ্চৰ কথা আছেতো আৰু এতিয়া কওকচোন কি ক'বলৈ আহিছে অলপ ক'বলৈ অহা নাই বহুত কিবা কিবি ক'বলৈ আহিছে হয় মই মানে আপোনাৰ চিধা কথা ক'বলৈ আহিছোঁ মই আপোনাৰ গান বহুত ভাল পাওঁ মানে মই আপোনাক সঁচা কথা ক'লে মই আপোনাৰ গানৰ প্ৰেমত পৰিছোঁ মানে মই আপোনাৰ প্ৰেমত পৰিছোঁ মানে মই আপোনাক বিয়া কৰাবলৈ আহিছোঁ এইবোৰ আপুনি এনেকৈ নকয় নেকি কেনেকৈ কয় নাজানো কাৰণে মই এনেকৈ ক'লোঁ চৰ বেয়া নাপাব মানে আগতে কৈ পোৱা নাইতো সেইকাৰণে এনেকুৱা হৈ গ'ল বেয়া নাপাব হয় অকণমান বেছি চিধা হ'ল কওঁতে হয় মই মানে বেকাকৈ কথা ক'ব নাজানো সেইকাৰণে চিধা চিধি ক'লোঁ আপুনি বেয়া নাপাব মানে আগৰ এক্সপিৰিয়েঞ্চ নাইতো হয় মই মানে ছবি অঁকা মানুহ মোৰ চিনাকিটো মই দিওঁ যিহেতু মই বিয়া কৰাম বুলি আহিছোঁ মই ছবি অঁকা মানুহ ছবিবিলাক বিক্ৰী গ'লে পইচা পাওঁ নগ'লে নাপাওঁ আৰ্টৰ এখন স্কুল আছে কিন্তু বেছিভাগ ল'ৰা ছোৱালী বিনা পইচাৰে পঢ়িবলৈ আহে তাৰ পাছতো মই আপোনাক বিয়া কৰাৰ সাহস কৰিছোঁ মই ধাৰণা কৰিছোঁ মই আপোনাক সুখী কৰিব পাৰিম কাৰণ আপুনি শিল্পী মই শিল্পী এজন শিল্পী হৈ আনজন শিল্পীৰ মনৰ কথাবিলাক বুজিবলৈ বেছি সময় নালাগিব চাগে নে কি কথাবোৰ আপুনি বকি আছে হা আপুনি কি কথাবোৰ বকি আছে মই কষ্টত আছোঁ আৰু মই ডেট দি আছোঁ নহয় ৰাম পাগল কৰি দিব দে ভণ্টি ভণ্টি তই যা চাহকাপ খাই আৰু আপোনালোক যদি প্ৰগ্ৰেম বিচাৰি আহিছে এতিয়া কিন্তু নাপায় দে এডভান্স দি যাওঁ পাছত খবৰ কৰিব তেওঁলোকে প্ৰগ্ৰাম বিচাৰি অহা নাই দাদা প্ৰস্তাৱ দিবলৈ আহিছে প্ৰস্তাৱ কি প্ৰস্তাৱ দিছে ভণ্টি চাওক মই চিধা প্ৰস্তাৱ লৈ আহিছোঁ মই আপোনাৰ ভনীয়েকক মই বিয়া কৰাব আহিছোঁ কি পাগল হৈছে নেকি আপুনি আমি ভণ্টিক বিয়া দিয়াৰ কথা এতিয়াও চিন্তা কৰা নাই আৰু বিয়া দিলেও যাৰ তাৰ লগত বিয়া নিদিওঁ আমি
মই জানো আপুনি জানে তাৰে বুলি মোকেই আঙুলি ধুৱাইছে সঁচা কথা আপুনি মিছা কথা কোৱা নাই আপোনাৰ ভনীয়েকৰ জনপ্ৰিয়তাৰ তুলনাত মোৰ জনপ্ৰিয়তা একেবাৰে নগণ্য নহয় তাৰ পাছতো তেওঁ গোৱা গান আৰু মই অঁকা ছবিৰ এটা তুলনা হয় মানে দুইটাই হ'ল শিল্পকৰ্ম তোমাৰ মাৰ আগত আছে মাতাচোন মাতা তাড়াতাড়ি মাতা মা নাই মন্দিৰলৈ গৈছে মন্দিৰলৈ গৈছে তেনেহ'লে মই মন্দিৰলৈকে যাওঁ এইটো সংবাদটো মই অকলে লৈ ফুৰিব নোৱাৰো কি হৈছে এই ৰিপৰ্টবোৰ দেখিলে মোৰ গোটেই গাটো জ্বলি যায় আৰু জ্বলাই দিম কি হৈছে খবৰটো কি ক'ব লাগে অনুষ্কাই আৰু কেতিয়াও গান গাব নোৱাৰে তাই কণ্ঠনলীত ঘাঁ লাগিছে কি কৈছে আপুনি এইবোৰ মই কোৱা নাই এই ৰিপৰ্টবোৰে কৈছে অনুষ্কাৰ কণ্ঠনলীত কেঞ্চাৰ সেই খবৰটো পোৱাৰ পাছত তিনিওজনে ঘৰৰ মূল হৈছিল কাৰোৰে মুখত মাত নাছিল কণ্ঠ ৰুদ্ধ হৈছিল যেন আটাইৰে কণ্ঠত সিদিনা কেঞ্চাৰ হৈছিল দাদাৰ কি হৈছে মই কেনেকৈ জানিম কোৱাচোন তাৰ খবৰ লৈ থাকিবলৈ মোৰ হাতত সময় নাই নহয় দাদাই দেখোন নিজৰ ছবি অঁকা ৰুমটোতে সোমাই আছে ভালদৰে আজি ভাত পানীও খোৱা নাই ভোক লগা নাই চাগে সেইকাৰণে খোৱা নাই ভোক লাগিলে খাবই যোৱা বাহিৰত গৈ যোৱা মানে তেখেত আহিছে মানে নমস্কাৰ মই ৰজত গম পাইছোঁ বহকচোন বহক মই মানে ইয়াৰ সৰুজন ককাই হয় মোৰ পৰিবাৰ হয় ঘৰটো অলপ বেছিয়ে পুৰণি হৈছে এনেখন পৰি গ'লে বিয়া হয় মোৰ ছোৱালী কিন্তু থাকিব নোৱাৰে কথাটো সৰুতাক কৈছে কৈছে অৱশ্যে জেগাডোখৰ খুব ভাল এক কথাত 2-3 কোটি টকাৰ পাৰ্টি গতিকে ৰৈ থাকিব নালাগে সিদ্ধান্ত লৈ পেলোৱা ঘৰে মাটি বিক্ৰী কৰিবা নে বিল্ডাৰক দিবা তাৰ আপুনি সিদ্ধান্ত লওক আপুনি ছোৱালী বেচিব নে জোৱাই কিনিব এইবোৰ কি বকিছ কিয় আৰে একেবাৰে যদি আমাৰ ঘৰৰ মাটি বেচা কিনা কথা ক'ব পাৰে মই যি জোৱাই বেচা কিনা কথা কিয় ক'ব নোৱাৰিম তুমি চাগে নাজানা যে ঘৰটোত গৈ বৰ বাথৰুমটো বেছি ডাঙৰ জানো বাপৰে আপোনাক কোনে নাজানে ইমান ডাঙৰ মানুহ গাত ইমানবিলাক কলংকৰ দাগ আছে এইবিলাক ধুবলৈ নিজৰ বাথৰুমটো অকণমান ডাঙৰ লাগিবই না মোৰ ছোৱালীক ডাঙৰ কৰিবলৈ 4জনকৈ চাকৰ ৰাখিছিলোঁ এতিয়া 5জনৰ দৰকাৰ হৈছে যাৰ নাম দিছে জোৱাই তোমালোকৰ ভাইৰে মোৰ ছোৱালী বেমাৰ পৰিছে আৰে সেইকাৰণেতো প্ৰেম কণ্ঠ বুলি কয় এই পুৰণি ঘৰটো লৈ মোৰ ছোৱালী বোৱাৰী হৈ নাহে গতিকে ঘৰটো নতুন কৰিবই লাগিব এক মিনিট এটা কথা কওঁ বেয়া নাপাব আপোনাৰ সেই ছোৱালীজনী এইখন ঘৰলৈ নতুনকৈ বোৱাৰী হৈ আহিব অলপ দিন যোৱাৰ পিছত আপোনাৰ নতুন ছোৱালী যদি পুৰণা হ'ব তেতিয়া মোৰ ভাইটোৱে কয় দাদা এই যদি পুৰণা হ'ল নালাগে নতুন ঘৈণী আনি দে তেতিয়া মুখ বন্ধ কথা এইবিলাক চোৱাটো ভাবি সৌৰগৰ মাৰ বুজাই দে দৰকাৰ হ'লে যি যোৱাৰ ঠিকনা সলনি হ'ব এই ঘৰ বেচাও নহয় ভগাও নহয় দাদা অকলে সিদ্ধান্ত ল'লে নহ'ব নহয় ইয়াতো আমাৰো অধিকাৰ আছে দাদা যদি অধিকাৰ আছে অধিকাৰবিলাক সাব্যস্ত কৰিবলৈ চেষ্টা কৰ এই দালালৰ ওচৰত নিজৰ অধিকাৰ বেচিবলৈ নাযাবি তই দেউতাক দালাল বুলি কৈছ ৰজত কাকতি হয় মোৰ নাম ৰজত কাকতি এই ডব্লিউডিৰ ফাৰ্ষ্ট ক্লাছ ঠিকাদাৰ হওক আপোনাৰ ফাৰ্ষ্ট ক্লাছ ঠিকাদাৰ আপোনাৰ লগত ৰাখক এইখন ঘৰৰ সুখ দুখৰ থাৰ্ড ক্লাছ চকীদাৰ হ'বলৈ নাহিব মোক মাতি আনি ইমান অপমান দিম হ'ব সিদ্ধান্ত মই লৈ আছো ৰজত কাকতি হয় মোৰ নাম ৰজত কাকতি দেউতাক শুনকচোন ভাইটিৰ অৱস্থা মাত শুন দেউতা শুনকচোন বা এই অৱস্থা ভাইটিৰ আৰে নিজৰ দেউতাকৰ শ্ৰাদ্ধ পাতি বেলেগৰ দেউতাকৰ বাৰ্থডে পাতিবলৈ দৌৰিছে তাতো মাতিছে শুনা দেউতা শুনকচোন হ'লেও দাদা এইটো ভাল কাম নকৰিলি নেকি ঘৰলৈ অহা আলহী কেনেকৈ চব সেইবিলাক আলহী বুলি কয় নেকি কিহৰ আলহী কেনেকুৱা আলহী আৰে শুন না ভাইটি চোতালত থকা ফুলবিলাক খাবলৈ কেতিয়াবা বাহিৰৰ পৰা ছাগলী সোমায় এই ছাগলীবিলাকক খাবলৈ দিয়ে আলহী বুলি খেদি নঙলাত বাহিৰ কৰি থৈ আহে এইবিলাক এনেকুৱা ছাগলী হয় এই আলহী
এটা ভাল কাম নকৰিলে কথা মোৰ আলহীক কৰা অপমানৰ পুতক কিন্তু মই লৈ হেৰিম সিদিনা কিন্তু তই নকবি যে ভাইটি তই বৰ বেয়া কাম কৰিলি একেবাৰে ৱাৰ্ণিং দি গ'ল দেখোন ধৰি লওক তেনেকুৱা এটা ৱাৰ্ণিং ময়ো তোক দিছোঁ কি দাদা আজিৰ পৰা আমাৰ মাজত এখন যুদ্ধ হ'ব আমি অফেন্সিভ খেলিম আৰু তই ডিফেন্সিভ খেলিবি চাওঁচোন আমাৰ হাতৰ পৰা এই ঘৰ মাটি তই কেনেকৈ বচাব দাদা ভাত খাওঁগৈ আহক অকল ভাত কিয় দিছা মাছ মাংস কণী যিমান আছে চব খুৱাই দিয়া যুদ্ধ লাগিবলৈ গাত বল হ'ব লাগিব নহয় কি হ'ল দাদা আকৌ কিবা লাগিল আপোনালোকৰ কেঞ্চাৰ হৈছে বুইছা কেঞ্চাৰ কাৰোবাৰ কণ্ঠনলীত কেঞ্চাৰ হৈছে কাৰোবাৰ মনত কেঞ্চাৰ এটা মনৰ হোৱা কেঞ্চাৰবিলাক হয়তো এদিন ঠিক হৈ যাব যাৰ কণ্ঠনলীত কেঞ্চাৰ হৈছে যি নিজৰ জীৱনতকৈ নিজৰ সাধনাক বেছি ভাল পায় তেওঁ কি মই ছবি অঁকা মানুহ ছবিৰ বাহিৰে মই একোৱেই নাজানো ছবি আঁকি জীয়াই আছোঁ যদি হাতটো ইয়াতে ছিগি খহি পৰে মই ছবিবিলাক কেনেকৈ আঁকিম কেনভাছবিলাক উকা হৈ নাথাকিব আৰে এতিয়া তেওঁ মোৰ কাৰণে এখন উকা কেনভাছ মই তাত অকণমান ৰং সানিব বিচাৰোঁ ৰঙা টিকটিকীয়া ৰঙা এতিয়া মই কি কৰোঁ ছাৰ গান গাই ভাল পোৱা ছোৱালীজনীয়ে যেতিয়া নিজৰ কণ্ঠটোকে হেৰুৱাবলগীয়া হৈছে তাইনো কেনেকৈ জীয়াই থাকিব তাইক এইবোৰ কথা ক'বই নালাগিছিল মই কোৱা নাই নহয় এই দিগন্তই চিঞৰ বাখৰ কৰি থকাৰ কাৰণেহে তাই কথাটো গম পালে সিও একদিন বৰ চিন্তাত আছে মানুহবোৰে পইচা বিচাৰি তাকে বিচাৰি ফুৰিছে তাই কিবা খাইছেনে বাৰু মই খাবলৈ দি থৈ আহিছিলোঁ তাই খালেনে নাইবা মই চাই আহোঁ অলপ অলপকৈ চেষ্টা কৰিব লাগিব মাজনী এনেকৈ নোখোৱা নোবোৱাকৈ তইনো কেইদিন থাকিবি কেনেকৈ নক'বা মা মই বাৰু কেইদিন থাকোঁ আৰু থাকিলে লাভ কি কোৱাচোন গানটো মই আৰু গাব নোৱাৰোঁ ছাৰ আপুনি ডাক্তৰক সুধিছিলেনে মোৰ কোনখিনি জেগাত ঘা লাগিছে আপুনি ডাক্তৰক সুধিছিলেনে ছাৰ মোৰ ঘা লগা ঠাইখিনি পুনৰ ঘূৰাই আনিব নোৱাৰিলে ছাৰ লাগিলে ঘৰতে বহি বহি মই গুণগুণাই থাকিম মই একো প্ৰগ্ৰামে নকৰোঁ ছাৰ মই আজিলৈকে যি শিকিছোঁ মইতো আপোনাৰ পৰাই শিকিছোঁ আপুনি শিকাই দিয়ক না ছাৰ এই ঘা লগা কণ্ঠেৰে মই কেনেকৈ গান গাব পাৰোঁ আপুনি শিকাই দিয়ক না লাগিলে আপুনি যি কৰোঁ দক্ষিণা বিচাৰি মই দিবলৈ সাজু আছোঁ ছাৰ কেৱল মই শিকাই দিয়ক না মই মোৰ গা লগা কণ্ঠেৰে কেনেকৈ গান গাব পাৰোঁ এবাৰ শিকাই দিয়ক আৰু যদি আপুনি নোৱাৰে তেতিয়া মোৰ ডিঙি চেপি মাৰি যদি মোৰ সামৰ্থ্যৰ ভিতৰত থাকিলেহেঁতেন তেতিয়া মই মোৰ এই কণ্ঠনলীডাল ছিঙি আনি মই তোক মই উপহাৰ দিলোহেঁতেন আৰু ক'লোহেঁতেন যা গীত গাই গাই দিগন্ত কপাই আহ কিন্তু তোৰ এই গুৰুজন যে অপদাৰ্থ মূৰ্খ তোক শিকাবলৈ তাৰ হাতত কোনো শিক্ষাৰ সমল নাই তাল দৰিদ্ৰ হৈ পৰিছে সি তাল দৰিদ্ৰ
মই আকৌ আহিছোঁ আপুনি আকৌ কিয় আহিছে নাই মই একো নতুন প্ৰস্তাৱ লৈ অহা নাই মই আপোনাক জনাবলৈ আহিছোঁ মোৰ সিদ্ধান্তৰ কথা জনাবলৈ আহিছোঁ মোৰ সিদ্ধান্ত হ'ল মই আপোনাক বিয়া পতাটো খাটাম তুমি পাগল হৈছে নেকি কেতিয়া তোমাৰ সন্মুখতে মই আপুনি ঘোষণা কৰিছিল তাই কণ্ঠত কেঞ্চাৰ হৈছে তাই জীৱনত গান গাব নোৱাৰে শুনিছোঁ এই কথাবিলাক এতিয়াও মোৰ কাণত বাজি আছে অহৰহ গুমগুমাই আছে তাৰপিছত মই নিজকে প্ৰশ্ন কৰিছোঁ মই এজন শিল্পী হৈ আনজন শিল্পীৰ মনৰ যন্ত্ৰণাবিলাক শুনাৰ পিছতো মই কিয় মনে মনে বহি আছোঁ কিয় মই একো কৰিব পৰা নাই আৰে মইতো তেওঁৰ এটা ধুনীয়া গান হৈ থাকিব পাৰোঁ মইতো তেওঁৰ কণ্ঠৰ অভাৱটো পূৰণ কৰিব পাৰোঁ নালাগে মইতো তেওঁৰ লগত থাকিব পাৰোঁ আজীৱন সংগী হৈ সাহস হৈ এটা ধুনীয়া সেন্দুৰৰ ফট হৈ মনে মনে থাকক আপুনি মনে মনে থাকক কি কথাবোৰ লুকি আছে হা মই ইমান কষ্টত আছো আৰু আপুনি মাজুলী মই জানো তেখেতৰ খং উঠিছে স্বাভাৱিক কথা তেখেতে হয়তো ভাবিছে মই তাক জোকাইছোঁ মই পুতৌ কৰিবলৈ আহিছোঁ মই মিছাকৈ কৈছোঁ কিন্তু বিশ্বাস কৰক ছাৰ মই তেনেকুৱা একো কৰিব অহা নাই মই সঁচাকৈ আহিছোঁ মই এজন শিল্পী তেওঁ এগৰাকী শিল্পী এজন শিল্পী হৈ আনজন শিল্পীৰ মনৰ যন্ত্ৰণাবিলাক মই বুজি পাইছোঁ কষ্টবিলাক মই বুজি পাইছোঁ আৰু সেইকাৰণে মই সিদ্ধান্ত লৈছোঁ তেওঁ কেঞ্চাৰ হৈছে হ'ব দিয়ক কোনো কথা নাই মই তেওঁকেই বিয়া কৰিম কি লাভ হ'ব তুমি তেওঁক বিয়া পাতি লাভ লোকচানৰ হিচাপ কৰি পতা বিয়াবিলাক বিয়া নহয় ছাৰ সেইবিলাক বেপাৰ হয় বেপাৰ তেওঁ এগৰাকী কেঞ্চাৰ পেচেণ্ট কোনো ভৱিষ্যত নাই তেওঁ অতীতৰ ৰংবিলাক মই বৰ্তমানত সানি দিম তেওঁ বৰ্তমানটোলৈ মই ভৱিষ্যতক আহিবলৈ নিদিওঁ ছাৰ তুমিতো ছবি আঁকা হয় এনে এগৰাকী অন্ধকাৰ ভৱিষ্যত লৈ ফুৰা ছোৱালীজনীৰ ছবিখন তুমি কি ৰঙেৰে আঁকিবা তুমি সেন্দুৰৰ ৰং আৰু তেখেতে গুৰুজন আপুনি তেখেতক বুজাব মোৰ একো নাই মই একো দিব নোৱাৰোঁ বিয়া কৰাই ধন সম্পত্তি বিলাসী গাড়ী ডাঙৰ ঘৰ একো নাই মৰম আছে বহুত মৰম আছে মই ইমানেই মৰম দিম তেওঁ গান গাবলৈ পাহৰি তেওঁ মুখত মই ইমানেই হাঁহি বিৰিঙাম তেওঁ কান্দিবলৈ পাহৰি যাব তেওঁ কেনভাছখনত মই ইমানেই ৰং সানিম ইমানেই ৰং ছটিয়াম তেওঁ বগা পোচাক পিন্ধিবলৈ পাহৰি যাব তুমি মই এখন ছবি আঁকিব বিচাৰিছোঁ কেনভাছখন বিচাৰি পাইছোঁ ৰংখিনি আনি সিদিনা সি হুকে কান্দি দিলে মোৰ আগত তাৰ অন্তৰ ডাঙৰ দেখি তবত মানিলোঁ মই যেন এটি গান মোৰ সন্মুখত পৰি আছে আশ্ৰয় ল'ব বিচাৰিছে অনুষ্কাৰ সেই ঘা লগা কণ্ঠটো পাগল আছে নেকি পাগল আছে এজন কেঞ্চাৰ পেচেণ্টৰ কাৰণে ঘৰত সোমাই ৰাখিব সেৱা শুশ্ৰূষা কৰিব এখন ঘৰতে হস্পিটেল তুমি কোৱাচোন বাৰু হস্পিটেল বিলাক ধৰি নলয় কিয় গাইকাজনী পেচেণ্ট আপোনাৰ ককাৰে ডক্টৰ এখেত মহামাৰী নাৰ্ছ আৰু আমি দুটা মেডিচিন আনি দিয়া ফাৰ্মাচিষ্ট আচ্ছা মই কি হ'লো হে চুইপাৰৰ বাহিৰে এটা বস্তু চুইপাৰ কি ফাল্টু কথা ক'ব মই চুইপাৰ কৰিম নেকি ফাল্টু কথা ক'ব তেনেহ'লে বেলেগ হস্পিটেলত ট্ৰাই মাৰক মই কিবা এটা কওঁনে কোৱা দাদাই যি কৰিছে বহুত ভাবি চিন্তিয়ে কৰিছে তেওঁ য'ত সুখী হ'ম বুলি ভাবিছে তাতেই সুখী তুমি মনে মনে থাকা কি কথা পাগলামি কৰি যাবা আমি সহ্য কৰি যাম এইবোৰ সহজ বুলি ভাবিছে নেকি অৰ্থ পাগলাই কি হ'ল কথা অলপ চাই চিতি ক'ব আমাৰ দাদাক ইমান বেয়াকৈ ক'বলৈ আপুনি কোন হয় দাদা পাগল নহয় মহামানৱ হয় তেওঁ যাৰ কাৰণে এনেকুৱা এটা মহান কাম কৰিবলৈ আগবাঢ়িছে সঁচা শিল্পী হয় তেওঁ যাৰ কাৰণে আন এগৰাকী শিল্পীৰ মনৰ দুখ যন্ত্ৰণাবোৰ বুজি পাইছে আৰু আপুনি চাই থাকক দাদা আৰু বাইদেউৰ বিয়া হ'বই তেওঁলোকৰ সংসাৰো সুখৰ হ'বই
কি কৰিছে এই ভণ্টি ভণ্টি এই ভণ্টি এই ভণ্টি ক'ত গলি তই বিয়া নহ'বলৈ কৈ থাকিলে আপোনাৰ তোক ইয়াত বহুৱাই খুৱাই থাকিব নোৱাৰো মই এখন স্কুল উভতাই দি লালুৱা হৈ গৈছো মই আৰে পৰ্বত কৰি দিছ তই মোক মোক চাপানি কথা কবি দিগন্ত তোৰ মুখখন সংযত কৰি কথাবোৰ কবি আজি অতদিনে তই তাইৰ পইচাৰে পাৰ্টি কৰি ঘূৰি ফুৰিছিলি আৰু আজি পাৰ্টিৰ ফেৰত পলাই ফুৰিবলগীয়া হৈছে মই মোৰ চিধা কথা এই নামত ফুটা কৰি এটাও খৰচ কৰিব নোৱাৰো মই কোনোবাই মূৰ্খই খৰচ কৰিবলৈ ওলাইছে গুচি যোৱাই মংগল এনেকুৱা অদৰকাৰী ফুটা টানি লৈ ফুৰিব নোৱাৰো মই শুনিলি ইয়াৰ কথাবোৰ শুনিলি এইবোৰ মানুহৰ আশ্ৰয়ত থকাতকৈ তই ইয়াৰ পৰা গুচি যাও মাজুলী সেই মানুহজনে অন্তত তোক তোৰ জীৱনটোত উচিত প্ৰাপ্য সন্মানখিনি দিব এই মুহূৰ্তত তোক এজন সঁচা জীৱন সংগীৰ প্ৰয়োজন আৰু সেই মানুহজনে তোক তোৰ জীৱনটোত সংগ দিবলৈ আগুৱাই আহিছে তই মই ল'ৰাটোৰ লগত কথা পাতি আহিলোঁ সি বোলে এই সপ্তাহতে বিয়াখন পাতিবই মন্দিৰতে পাতিব কোনোবা আহিলেও আহিব নাহিলেও তাৰ কোনো আপত্তি নাই কিন্তু বিয়াখন পতাটো একেবাৰে খাটাং বৰ অদ্ভুত মানুহ এটা লগ পালোঁ জীৱনত সম্পূৰ্ণ নিজৰ মৰ্জিৰ মালিক কি হ'ব কি নহ'ব এইবোৰক লৈ কোনো চিন্তাই নাই কিন্তু এইটো কথা ঠিক যে অনুষ্কাৰ প্ৰতি তাৰ অন্তৰত বহুত দৰদ বহুত মৰম বহুত শ্ৰদ্ধা লুকাই আছে তাৰ চকুকেইটালে চালেই ধৰিব পাৰে তাকে বুজাই আছো এনেকুৱা এজন জীৱন সংগী পাবলৈ বৰ টান তই পাইছ তই ভাগ্যৱতী তেনেহ'লে আৰু ৰৈ থাকিব নালাগে সোনকালে বিয়াখনৰ যা যোগাৰ আৰম্ভ কৰিব লাগে কৰক যাৰ যি মন যায় তাকে কৰক হয়তো আৰু বেছিদিন কথা পাতিব নোৱাৰিম কেৱল আটাই লৈ মোৰ এটাই অনুৰোধ আমাৰ বিয়াখনত যাতে কোনো আশীৰ্বাদ দিবলৈ নাহে মাজুলী কি কৈছে তই এইবোৰক কাৰণ এই বিয়াখনটো নিজেই এটা অভিশাপ আশীৰ্বাদ দি লাভ কি কোৱাচোন মা তোমালোকৰ আশীৰ্বাদত চোৱা লাগিব মাজুলী কি কৈছে এইবোৰ তই মাজুলী এইবোৰ কি কৈছে ছাৰ কি কৈছে এইবোৰ ক'বই কথাবোৰ কিবা আচু হোৱা যেন লাগিছে যে তাইতো নাজানে যে সিহঁতৰ এই বিয়াখন এলা পেচা বিয়া নহয় আমাৰ প্ৰেমৰ এক অদ্ভুত দৃষ্টান্ত বিয়াখন তামাম হৈছে দেই অৱশ্যে মানুহ অলপ কম হ'ব পাৰে আইটেম অলপ কম হ'ব পাৰে খানা কিন্তু বেলেগ টেষ্টি হৈছে দাদাৰ মনটো যিমান বহল বিয়াখনো সিমানে বহল হৈছে এই খোপা কি বিয়া যিমান বহল হৈছে মাংস চুবাওঁতে দাঁতৰ ফুটাও সিমান বহল হৈ গৈছে তোমাৰ বিয়াত খাওঁতে যিটো টেষ্ট পাইছিলোঁ এতিয়া মোটামুটি একেটা টেষ্টেই আছে চেণ্টটো অকণমান চেঞ্জ হৈছে চোৱাচোন ইমান মাছে মঙহে ইমান ধুনীয়াকৈ খোৱাৰ পিছত ভায়েক হেতাকক কি কয় ককাকে হেনো ভেকুলী বিয়াহে পাতিলে সিহঁত কুকুৰাই কিয় আহিব লাগে সিহঁত নাহিলেতো বিয়াখন ভালকৈ হ'লহেঁতেন ভেকুলী কুকুৰাই বুলি আগে যাবলৈ লিখাই আছে আগৰ দিনত কি হ'ল কি হ'ল গোটেইটো দেখোন একেবাৰে হাউলি যাওঁ তোমালোকে ইয়াত কি কৰিছে আমি দাদাৰ খবৰ ল'বলৈ আহিছোঁ মই আহিছোঁ চাম তুমি আজিকালি দিনতো অহা হৈছে নেকি এনেইতো তোমাৰ ডিউটি ৰাতিহে নহয় মানে দিনৰ চোৰবিলাক অলপ ভদ্ৰ চোৰ হয়তো হয়নে তেওঁলোকৰ পৰা আমাৰ মনে মনে বহুত কথা শিকিবলগীয়া থাকে তুমি মোক চোৰ বুলি ক'লা নেকি কিয় আপুনি নিজকে চোৰ বুলি ভাবে নেকি থাকা আমাৰ ঘৰতে থিয় হৈ আমাকে ঠাট্টা কৰা এই ডাঙৰে তোমালোকক পাই যদি মূৰৰ ওপৰত তুলিছে মই হোৱা হ'লেতো দুৱাৰ মুখৰ পৰা খেদি পঠিয়াই লৈছে আৰু আমি দুৱাৰ মুখতে হেৰি কৰি থৈ গ'লো হেঁতে কি হেৰি কৰিলে হয় হেৰি কৰে
দাদা হয় বিৰেণ ব'লা বিৰেণ তুমি এটা কাম কৰা তুমি এতিয়া ফাৰ্মাচী যোৱাচোন গাটো খুব বেয়া কিবা বহুত বেলেগ ধৰণৰ হেৰি চিঞৰ বাখৰ কৰি আছে এই দৰৱটা লৈ আহি দেখুৱা ইয়াৰ প্ৰথম দিনাই ঘৈণীয়েকৰ কাৰণে দৰৱ আনিব লগা হৈছে ইয়াকে কয় পাগলামিৰ পৰিণাম হয়তো মই পাগলামি কৰিছোঁ কিন্তু মই কথাবিলাক অকণমান ওলোটাকৈ ভাবিব বিচাৰিছোঁ মোৰ এনেকুৱা লাগিছে মই যেন পৃথিৱীৰ সকলোতকৈ সুখী গিৰিয়েক যি বিয়াৰ প্ৰথমটো দিনাখনে ঘৈণীৰ বাবে দৰৱ আনিব পাৰিছে একদম ঠিক কথা কৈছে আপুনি দাদা মই দৰৱ এটা লৈ আহোঁ দাদা যদি বিশেষ আৰু একো কাম নাই তেনেহ'লে ময়ো ঠিক আছে তুমি এতিয়া যোৱা পৰহিৰ পৰা সদায় সদায় এপাক ইয়ালৈ আহিম কিয় পৰহি নয় কৰিবলৈ যাবি নেকি মই অকণমান দিল্লী যাম মোৰ এখন এক্সিবিশ্যন আছে কিবা ছবি লৈ যাম বিক্ৰী গ'লে দুপইচা পাম আগতে চিন্তা কৰা নাছিলোঁ চলি আছিলোঁ ভগৱানে চলাই আছিলে এটা পেট আছিল খাই আছিলোঁ তেনেকৈ এতিয়া মই সংসাৰ বাঢ়িল এটা দুটা হ'লোঁ বিয়া কৰালোঁ ঘৈণী আহিল বেমাৰী কেঞ্চাৰ ৰোগী দৰৱ লাগিব ডাক্তৰ লাগিব হস্পিটেলত মাত এইবিলাক কথা মই তহঁতক কৈ একো লাভ নাই আমি যোৱা পৰহিৰ পৰা সদায় সদায় এপাক ইয়ালৈ আহিম হ'ব দাদা হ'ব মই দিনত আহি বৰ খবৰ লৈ যাম ৰাতি আহি আৰু খবৰ ল'ম কোনো দৰকাৰ নাই মানে খবৰ ল'বলৈ আমি গৃহস্থ সুধি মেলি খবৰ ল'বলৈ নাহোঁ নহয় নিজৰ যিটো দৰকাৰ হয় সেইটোহে উঠাই লৈ যাম টেম্পাৰ চন এই চুৰবোৰে কেনেকৈ বৰ পিৰা পাৰি বহিবলৈ দিয়ে কিয় কেতিয়াবা অঘটন ঘটাই দিব গম পাম অঘটন অঘটন বহুতৰ মতে মোৰতো বিয়াখনো অঘটনেই আছে অঘটনটো হয় নহ'লেনো এনে দুৰাৰোগ্য বেমাৰী এজনী কোনোবাই ডিঙি জুলুমাই লয় নেকি আইডিঅ' মোৰ ডিঙিটিৰ সেইখিনি শক্তি আছে বুজিছ এগৰাকী কেঞ্চাৰ ৰোগীক বিয়া কৰাই আনিছোঁ তাইক টানি ফুৰা শক্তি ভগৱানে মোৰ ডিঙিটোত দিছে সেইজনী মোৰ পত্নী হয় এইখন ঘৰৰ বোৱাৰী হয় এনে কথাবিলাক তোমাৰ সন্মান ৰক্ষা কৰি ক'বলৈ চেষ্টা কৰিম যদি নকওঁ তোৰ গালত মই এনেকুৱা এটা পূৰ্ণ হতীয়া স্বৰ সোধাম নহয় দুইখন গালে দুৰাৰোগ্য ৰোগৰ আক্ৰান্ত হ'ব ভাবি শহুৰেৰে দৰৱ কিনি তত নাপাব কৈ দিম এই বেমাৰী মানুহজনী মোৰ পত্নী হয় এইখন ঘৰৰ বোৱাৰী হয় বোৱাৰীৰ মৰ্যাদা দিবলৈ চেষ্টা কৰিবি বুজিলি চৰি ডাঙৰা চৰি আৰু কেতিয়া নকম চৰি ইমান সহজতে পৰিৱৰ্তন ঠিকে আছে মই বেয়া পোৱা নাই তই কৈছ বেয়া এটা কথা কি জান ভাইটি মই মোৰ দুখবিলাক লৈ অকণমান নিজকে সুখী কৰিবলৈ চেষ্টা কৰিছোঁ সুখী মই কৰা কামবিলাক মই কোৱা কথাবিলাক লৈ তহঁতে ঠাট্টা মস্কৰা নকৰিবি মই কষ্ট পাওঁ কি কৰিবি বাল কি কৰিবি ডাঙৰ না তোৰ চহী এটা লাগিছে কিহৰ নহয় মানে আমাৰ কাৰেণ্ট 2 ফেজ লাইনত চলিছেতো এতিয়া লোড বেছি হৈছে নহয় গতিকে 3 ফেজৰ কাৰণে এপ্লাই কৰিম ঠিক আছে এপ্লাইটো কৰি দে কাৰেণ্টটো তোৰ নামতে আছে গতিকে চহীটো কিন্তু তোৰে আৰে ভাই তই এপ্লাইটো কৰ কাগজ পেলা ৰেডি কৰ য'ত য'ত চহী লাগে মই কৰি দিম হ'ব দে এটা কথা কি জানো ভাইটি কাগজত চহী কৰাটো বৰ সহজ কিন্তু কাৰোবাৰ ইয়াত চহী কৰাটো বৰ হেল্ল' দেউতা কামটো হ'ব চাগে হয় দেউতা হয় হ'ব দেউতা হ'ব নাই মই তাক কাগজখন পঢ়ি চাবলৈ টাইমেই নিদিওঁ বাপেকে কৈছোঁ নহয় দেউতা যুদ্ধ কৰিছোঁ যেতিয়া ভালকৈ কৰিম আপুনি চিন্তাই নকৰিব দেউতা আপোনাক জিকাহে চাই থাকক দাদা আনিছোঁ এনেকৈ চিঞৰি নেকি এইটো মানুহৰ ঘৰ হয় এই দাদা আছে কাৰণেহে এইটো মানুহৰ ঘৰ হৈ আছে নহ'লে নহ'লে কি দৰৱ কেইটা থলোঁ দাদাক দিব নহ'লে পিছৰখিনি নক'লে কিয় চাল্লা জন্তু জানোৱাৰৰ ঘৰ নেকি এইটো জেগাত ধৰিছে কোনে ক'লে কি ভাবি আছা
একদম চব দৰৱ লৈ আছোঁ যিমান দিছে ডাক্তৰে এটা এটা দৰৱ লৈ আহিছোঁ চববিলাক খাব লাগিব নে খাব লাগিব মানে মই খুৱাই দিম তুমি গিলি দিলেই হ'ল নাখাব একো দৰৱ চৰৱ দৰৱ কিয় নোখোৱা খং কৰিছা কাক কৰিছা মোক নে দৰৱক আৰে ভাই যদি খং কৰা মোক কৰা দৰৱক কিয় কৰিছা বিয়াটো মই কৰাইছোঁ দৰৱেতো কৰা আৰু দৰৱ খালে কি লাভ হ'ব মই আৰু গান গাব নোৱাৰোঁ এগৰাকী সুস্থ পত্নী হ'ব নোৱাৰোঁ বোৱাৰী হ'ব নোৱাৰোঁ হয়তো বৰ বেছি দিন মই জীয়াই থাকিবও নোৱাৰোঁ ইমানটা নোৱাৰাৰ মাজত তুমিতো এটা ভাল কাম কৰিব পাৰা মোৰ কেনভাছৰ এখন ধুনীয়া ছবি হয়তো থাকিব পাৰা নিথৰ নিৰ্জীৱ মই ৰং সানি দিম জীৱন পাই যাবা মিছা সপোন দেখুৱাবলৈ আপুনি প্লিজ বন্ধ কৰক আৰে পুতৌ কৰিবলৈ এৰো আৰে মই কাকো পুতৌ কৰা নাই কিয় কৰিম এগৰাকী কেঞ্চাৰ পেচেণ্টক আপুনি বিয়া পাতিছে যাৰ আয়ু কেৱল 6 মাহ কিবা এবছৰ 10 বছৰ 20 বছৰ এইবিলাক চিন্তা কৰিব কাকো বিয়া কৰোৱা নাই কৰিছে আপুনি কৰিছে আপুনি মোক পুতৌ পত্ৰ সজাই আপুনি নিজে মহান মানৱ সাজিব বিচাৰিছে যাতে সকলোৱে আপোনাক চাই কয় এওঁহে মহান পুৰুষ এগৰাকী দুৰাৰোগ্য বেমাৰী পালাপিত হৈছে মই পুতৌ পাত্ৰ হৈ জীয়াই থাকিব নোৱাৰোঁ এই লাগে ফুটপাথত মই বস্তা পাৰি পৰি থাকিম হ'লেও মোক পুতৌ কৰি দয়া কৰি মই আপোনাক মহান মানৱ সাজিবলৈ নিদি আছোঁ আৰে আপোনাৰ দৰে স্বাৰ্থপৰ ধান্দাবাজ আৰু কিবা কোৱা দুটাহে ক'লা স্বাৰ্থপৰ ধান্দাবাজ আৰু কিবা শব্দ আছে যে কোৱা গালি পাৰা না পাৰা গালি ডিঙি যিকণ আছে কোনো শেষ কৰি পেলোৱা চিঞৰি চিঞৰি স্বাৰ্থপৰ ধান্দাবাজ মোক গালি পাৰে আৰে মোক কিয় গালি পাৰা মই দুখী তোমাক যে বিয়া কৰালো মই দুখী নেকি আৰে তুমি দুখী তোমাক বিয়া কৰা অকল তুমি দুখী তোমাৰ দুখৰ বাবে মই তোমাক বিয়া কৰাইছোঁ আৰে সেইটো ফালি ফালি ফাংচন কৰিছিলা তোমাৰ গানৰ প্ৰেমত পেলাইছিলা তোমাক এৰিব নোৱাৰা এটা অৱস্থা কৰিছিলা আৰু সেইকাৰণে তোমাৰ ডিঙিত মই মালা পিন্ধাবলগীয়া হ'ল মুখ মেলা মুখ মেলা মুখ মেলা মুখ মেলা মেলা কোৱা মানে কোৱা গিলা 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 গালি পাৰে আৰে কিয় গালি পাৰে মোৰ কি আছে কি স্বাৰ্থ আছে তোমাক বিয়া পতাৰা কিবা দেখিছা ঘৰত একো নাই এটা শূন্য মানুহ ভিকহু মানুহ একো নাই থকাৰ দৰে ছবি দুখন মুখ নচা কি কৈছিলা মই কি স্বাৰ্থপৰ ধান্দাবাজ য়েছ মই স্বাৰ্থপৰ ধান্দাবাজি কৰিছোঁ আৰু যদি স্বাৰ্থপৰ হৈছোঁ তোমাৰ বাবে হৈছোঁ তোমাৰ কণ্ঠৰ বাবে হৈছোঁ তোমাৰ গানৰ বাবে হৈছোঁ আৰে কোনোবা আহি হঠাৎ কৈ দিব তোমাৰ ডিঙিত কেঞ্চাৰ হৈছে তুমি গান গাব নোৱাৰা মই কিয় মানিলোঁ মই কেনেকৈ মানিলোঁ মানে আমাৰ শিল্পীবিলাকৰ কি আছে একোৱেই নাই মানুহে মৰম কৰে এই মৰম লৈ আমি জীয়াই আছো এই মৰমৰ পৰা বঞ্চিত হ'ব মই কিয় মানি ল'ম মই থিৰাং কৰিছো মোৰ সেই কথা তুমি মঞ্চলৈ উঠিব লাগিব তুমি গান গাব লাগিব কথা নপকিব আৰু সকলোৱে জানে মই আৰু গান গাব নোৱাৰোঁ দাদা মাহঁতে যেনেকৈ মোক সেইখন ঘৰৰ পৰা বুজা বুলি আঁতৰাই পঠাইছে আপুনি কিয় পঠাই নিদিয়ে কওকচোন মই যাতে বেছি শান্তি পাম কি লাগে তোমাক শান্তি লাগে মই শান্তি দিম তোমাক শান্তি দিবলৈ বিয়া কৰাইছো অশান্তি দিবলৈ বিয়া কৰাইছো তোমাক মই অশান্তি দি যাম গোটেই জীৱন অশান্তি আৰু তুমি শিল্পী হয় শিল্পী কেতিয়াও শান্ত হৈ থাকিব নোৱাৰে কিন্তু নতুন সৃষ্টিৰ কাৰণে শিল্পীসকলক শান্ত হ'ব লাগে তোমাক মই শান্ত কৰি ৰাখিম যাতে তোমাৰ কণ্ঠৰে এটা গান দি কৰি আহে অনবৰতে তোমাক উন্নতান কৰি ৰাখিম যাতে সকলো বাধাৰ শাস্তি ৰাখি তোমাৰ কণ্ঠৰে এটা গান দি অনেক কল্পনা নহয় মোৰ আন্তৰিক বিচাৰিছো
মই বিশ্বাস আৰে চোৱা নাই এয়া তোমাৰ হ'লে এয়া তোমাৰ মা সৰস্বতী ৰাখলৈ তোমাৰ বাবে মই ভিক্ষা বিচাৰিছো মাও মোক একো নালাগে মা না সুখ লাগে মোৰ একোৱেই নালাগে কেৱল এটা গান দিয়া তাইৰ তুমি তাইৰ কণ্ঠত এটা গান দিয়া মই তোমাৰ বগা হাৰিকা ৰঙা কৰি দেখ ডিগিৰ ঘাট ডিগিৰ গুৱাই দিয়া কলিজাৰ তেজেৰে ছবি আঁকি তাইৰ কণ্ঠত মাত্ৰ এটা গান চকু পানীৰে তোমাৰ দুখানি আৰু যদি একো কৰিব নোৱাৰা খেদুৰাৰ সপন জ্বলাই পেলাই তোমাৰ কেনেভাস চুই ৰাখি তোমাৰ ছবি ৰাজি আছা সঁচাকৈ এনেকুৱা এজন মানুহ থাকিব পাৰে বুলি মইতো সপোনতো ভবা নাছিলোঁ আমাৰ চৰম বিপদৰ সময়ত তেওঁ দেৱদূত হৈ আহিল আমাৰ কাষলৈ দাদাৰ অন্তৰখন বৰ ভাল জানে কিন্তু হ'লে কি হ'ব আজিৰ দিনত আৰু কোনোবাই অন্তৰৰ ভাল বেয়াৰ বিচাৰ কৰেনে দাদা 10-15 দিনমানৰ কাৰণে দিল্লীলৈ যাব হয় নেকি তেনেহ'লে এইকেইটা দিন তাই ঘৰতে থাকি আহিব পাৰিব মই তাইক কৈ আহোঁ লগা নাই তুমি বহাচোন বহা মই এতিয়া আনি আছোঁ তুমি ইয়ালৈ কিয় আহিছা মা তোৰ খবৰ এটা ল'বলৈকে আহিলোঁ মাজনী তোৰ গাটো বেছিকৈ বেয়া হৈছে নেকি নাই হোৱা মৰাটো নাই জোৱাই বোলে দিল্লীলৈ যাব তই নহ'লে একটা দিন ঘৰতে থাকি আহিবি মূৰ্খামি নকৰিবা মা কোনোমতে বুজা এটা কাটৰাই পঠাইছা আৰু চম্ভাই ল'ব দৰকাৰ নাই তই মোক কি কৈছ মাজনী মিছাটো মই একো কোৱা নাই এজনে পাগলামি কৰিছে আৰু তোমালোকে হাত চাপৰি বজাই তেওঁক মহান মানৱ সজাইছা হা যে তেওঁ এজন মহান পুৰুষ আৰু মই হ'লো তেওঁৰ আইডেণ্টিটি কাৰ্ড মাজনী তই এইবোৰ কি বকি আছ কচোন কি বকিছ এইবোৰ সেই মানুহজন তোৰ জীৱনলৈ দেৱদূত হৈ আহিছে নাই মোৰ জীৱনলৈ অহা নাই মা তেওঁ যদি দেৱদূত হৈ আহিছে তোমাৰ জীৱনলৈ দাদাৰ জীৱনলৈ আৰে বেমাৰী পূজা অদৰকাৰী পূজা টানি ফুৰাৰ পৰা মুক্ত কৰিছে তেওঁ তোমালোকক বৰকে বকিছে চাগে না বকা মোৰ যিমান মন যায় মই সিমানে বকিম আৰু মোৰ ঘাটবোৰ যিমান সোনকালে বিয়পে মই সিমান সোনকালে শান্তি পাম ডাক্তৰে তোক কথা ক'বলৈ মানা কৰিছে আৰু এওঁ বোলে মোক গান গোৱাই মা উত্তম কৰাৰো এটা সীমা থকা উচিত সেইবোৰ কি হৈছে দাদা তাকেইতো কি হৈছে গিৰিয়েক গিৰিয়েকৰ মাজত যিবিলাক হ'ব নালাগে সেইবিলাকে হৈছে বুইছা গানত কেঞ্চাৰ মৰমত কি কৰিবা এনেকৈ মানি ল'ব লাগিব তুমি এটা কাম কৰা মই জানো তাই যে কান্দিব তাই যে চিঞৰি কান্দিব যদি কান্দে ক'বা কান্দিব নালাগে মই কোৱা বুলি ক'বা যে কন্দাৰ সময়খিনিত এটা গান গাওঁ কষ্টটো কম কৰিব তাই তোমাক সদায় খং কৰি থাকে নেকি নাই মই বেয়া পোৱা নাই সঁচা কথা ক'বলৈ গ'লে কাৰোবাৰ দেহাত কষ্ট বেছি হ'লে বেমাৰ আজাৰ বেছি হৈ থাকিলে খংটো অকণমান বাঢ়ি থাকে মই বেয়া পোৱা নাই একো নাই চলি গৈছে তাই মোকো খং কৰি আছে মই বোলে তাইক বুজা বুলি ভাবিছোঁ মাক এজনীয়ে বাৰু নিজৰ সন্তানক বুজা বুলি ভাবিব
পাৰে নেকি এজনী মাকে গোটেই জীৱনটোত কিমান যে বোজা টানি ফুৰিবলগীয়া হয় সেই কথা তাই কিবা জানে নেকি এইটো অৱশ্যে ঠিক যে তুমি তাইক যিমান মৰম দিছা যিমানখিনি চেনেহ দিছা সিমানখিনি হয়তো তাই মোৰ ঘৰত নাপালেহেঁতেন তুমি তাইৰ যিমান আদৰ যত্ন লৈছা যিমানখিনি শুশ্ৰূষা কৰিছা সেইখিনি কৰাটো মোৰ কাৰণে সম্ভৱ নহয় নালাগে মা আপোনালোকে অনুষ্কাৰ কাৰণে একো কৰিব নালাগে মই বিয়া কৰাইছোঁ সমস্ত দায়িত্ব মোৰ যিমান পাৰোঁ মই টানি থাকিম একো আপোনালোকে মাত্ৰ এটা দিনলৈ অধীৰ আগ্ৰহেৰে অপেক্ষা কৰক দিনা ঘোষণা কৰা হ'ব বহুত দিন বিৰতিৰ পিছত মঞ্চলৈ উভতি আহিব স্বনামধন্য কণ্ঠশিল্পী অনুষ্কা চৌধুৰী সেইটো কেতিয়াবা সম্ভৱ হ'ব জানো হ'ব মা অসম্ভৱক সম্ভৱ কৰি দেখুৱাম মই কথা দিছোঁ মই তাইৰ কণ্ঠনলী চেপি গান উলিয়াই আনিম তুমি অকণো চিন্তা নকৰিবা মই আছোঁ নহয় তোমাক যি বস্তু লাগে তুমি মোক ক'বা মই আনি দিম ঘৰৰ বাকীবোৰ মানুহে তোমাক কিবা ক'ব পাৰে সেইবোৰলৈ তুমি কাম নিদিবা মিছাটো একো কোৱা নাই বিনিশা এওঁৰ দৰেতো মোক পুতৌ কৰিব নাজানে মইনো কি ক'ম চিঞৰ বাখৰ চিঞৰ নিশাৰী কিবা এখন চহী কৰিব লাগে লাইটৰ বিল এখন ট্ৰান্সফাৰ কৰিব লাগে মই কৰি দিম য'লৈ যাম মই বাদ দিয়া বেলেগ কথা হেৰি বোলা মই কাইলৈ দিল্লী যাম গম পাইছা নহয় সমস্ত দায়িত্ব কিন্তু তোমাক দি গ'লোঁ নালাগে মোৰ কোনো দায়িত্ব চাইত্য ল'ব মই ডাক্তৰে যিমানবিলাক দৰৱ দিছে চব ধুনীয়াকৈ লিষ্ট কৰি থৈ যাম এটা এটাকৈ তুমি খুৱাব লাগিব মই একো দৰৱ চৰৱ নাখাওঁ কোনোবাই নাখাওঁ বুলি ক'ব নামানিবা মুখখন মেলি টেবলেট ভৰাই দিবা মই পানী গৰম ভাল গৰীজনী তোৰ ভাল হ'লে কি হ'ব কোনেও এইখন ঘৰত মূল্য দিব নিবিচাৰে মূল্য দিলেহেঁতেন যদি মোৰ দৰে বেমাৰী হ'লেহেঁতেন আদৰ সাদৰ কৰি ৰাজৰাণী কৰি ৰাখিলে ঠাণ্ডা কৰবা ৰাণী হোৱাৰ ঠাণ্ডা ৰাণী ক'ৰ পৰা হ'ব ৰজাই নাই দেখোন বেমাৰী হ'লেওতো ৰাণী হ'ব পাৰি কি ক'লা বৰ বেমাৰ কিহৰ বেমাৰ কিহৰ বেমাৰ 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 একেৰা বেমাৰ বেমাৰ কিহৰ বেমাৰ আৰু মই চেষ্টা কৰিছোঁ মঞ্চলৈ তুলিবলৈ মই চেষ্টা কৰিছোঁ গান গোৱাবলৈ বেমাৰ আৰু মই চেষ্টা কৰিছোঁ আপোনাৰ চেষ্টাত চেঁচা পানী ঢালিবলৈ মাৰি যাবা নোৱাৰিবা এই যুদ্ধৰ একো জিকিব নোৱাৰি মৰমেৰে তোমাৰ আপোনাৰ মৰমবোৰ হ'ল মোৰ বাবে এটা অভিশাপ অভিশাপ তোমাৰ শিৰত মই কেন্দু ৰাখিছোঁ এটি অভিশাপ এই অভিশাপ আৰু যদি অভিশাপ হয় হওক না অভিশাপ মোৰ কোনো আপত্তি নাই এই অভিশাপ লৈ তুমি মঞ্চলৈ আহিব লাগিব এই অভিশাপ লৈ তুমি গান গাব লাগিব আৰু এই অভিশাপেৰে ৰাইজৰ পৰা তুমি আশীৰ্বাদ বুটলিব লাগিব আৰু সেই আশীৰ্বাদেৰে মই দিয়া এই অভিশাপবিলাক তুমি মুচি পেলাব লাগিব মই যে দিলোঁ তোমাৰ অভিশাপবিলাক থলা মোৰ অভিশাপ লাগে অভিশাপ মই দিয়া চোৱা ৰঙা ৰঙা মই দিয়া অভিশাপ ৰঙা 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 মৰম ৰঙা গান নহয় কেনভাছৰ ৰঙা ময়কা মোৰ কেনভাছৰ ৰঙা ছবি নহয় মোৰ
ৰঙা হেৰি সোনকালে ওলাই নাহে কিয় অটোখন আহি পাব এতিয়া মোৰ আকৌ ভিতৰ সোমাবলৈকে ভয় লাগে নহয় হাতৰ মুঠিতে যদি ফটককে কিবা এটা বস্তু গুচি আহে বৰ লাজৰ কথা হ'ব আহি গ'লো মাথা দিলে চুলি নাই মাথাটো ভাঙিব নালাগে আচ্ছা এতিয়া মানে আপুনি ষ্টেচনত কুলি হোৱাৰ প্ৰেক্টিচ আৰম্ভ কৰিছে ন ঘৰৰ কুলিজনীৰ মাত নোহোৱা হৈছে এতিয়া কুলিৰ কাম নকৰি কৰিম কি তখন আহিলে না দাদা দেখোন টাইম হ'লে যাবলৈ ককায়ক পঠিয়াবলৈ ইমান উৎপাত লাগিছে যে ভিতৰে ভিতৰে কিবা বেলেগ ধান্দা নাইতো এই নাই কি বেলেগ ধান্দা থাকিব কি যাবা কিছুমান কথা কৈ থাকে দে হয় মানে ইমান হ'ল বুলি এনেকৈ কিছুমান কথা হ'লে নাই দাদা অটোখন আহি ৰখি আছে ঠিক আছে হেৰি আপুনি বেগটো লৈ আহক ভাইটি দাদা এই কথা এটা কওঁ বেয়া কথা একো নহয় তহঁতে অনুষ্কাৰ কাৰণে একো কৰিব নালাগে টেনশ্যন নল'বি মই সমস্ত দৰৱ পাতি যোগাৰ কৰিছোঁ কিন্তু কি হ'ব বেমাৰী মানুহ কেঞ্চাৰ ৰোগী এনেকুৱা চিঞৰে হঠাৎ মোৰে টোপনি ক্ষতি হয় ৰাতি বুলি মই নথকা তহঁতৰ টোপনি ক্ষতি হয় এইবোৰ চিন্তা কৰিব নালাগে তই আগতে ঘূৰি আগে যাচোন হা মই ঘূৰি আহি মোৰ জীৱনৰ দ্বিতীয় ট্ৰেইনিংছ মই আৰম্ভ কৰিম সময় তাইৰ হাততো নাই সময় মোৰ হাততো চহী কৰা সময় নাপালি চহী কৰা সময় নাপালি আৰু এইখিনিতে হৈ গ'ল তিনিটা চহী হৈ গ'ল যা শান্তি যা ভালে ভালে যাবি দেই যা যা ঘূৰি আহি গম পাবি যা কি মানে মই কথাবিলাক তোমালোকৰ ঘৰত ক'বলৈ নহ'ল মোৰ ভাইহঁতৰ ওপৰত একেবাৰে ভৰসা নাই বুজিছা জানাই তেওঁলোকৰ কথা কাণ্ডবিলাক কিন্তু বেমাৰী মানুহ এনেকুৱা বেছি হৈছে মই লৈও যাব নোৱাৰোঁ হৈ আহিছে যদি হঠাতে কিবা বেছি হয় অকণমান খা খবৰটো ৰাখিবা আৰু মই তোমাক নাম্বাৰ দিছোঁ হয় হ'ব হ'ব দাদা হ'ব মই এনেও ৰাতি ৰাতি আহিমেই নহয় সেইবোৰ আপোনালোকে কি কৈ আছে হ তেওঁ এইখন ঘৰত থাকিব নোৱাৰে মই দোকান দাদা এই ঘৰ মাটি নালাগে বুলি চহী কৰি থৈ গৈছে এইখন দলিল চব আমাৰ তৰে নামত এই ঘৰ মাটিৰ ওপৰত ডাঙৰ ডাঙৰ কোনো অধিকাৰ নাই আৰু দাদাৰ যিহেতু অধিকাৰ নাই গতিকে দাদাৰ পৰিবাৰৰ কোনো অধিকাৰ থাকিব নোৱাৰে ইয়াৰ পৰা গুচি গ'লে হ'ল ক'লৈ যাব এই বেমাৰী দেহা এই জ্বলে যায় যাওক এইবিলাকৰ মোৰ গমৰ মোৰ কোনো দৰকাৰ নাই এইবিলাক ক'লৈ যায় এইবোৰ অন্যায় ঠগামি হয় এইবোৰ নিজৰ ডাঙৰ ককায়েকৰ লগত এনেকুৱা প্ৰবঞ্চনা কৰিবলৈ লাজ নালাগিল আপোনালোকৰ সি আমাৰ লগত যুদ্ধ দিছিল বৌ এই ঘৰ মাটিৰ কাৰণে সি মোৰ ভাবি শহুৰক অপমান কৰিছিল সেই অপমানৰ পুতক তুলিলো মই আৰু যুদ্ধত যিয়ে জিকা প্ৰতিদ্বন্দ্বীৰ লগত যিকোনো কামেই কৰিব পাৰে আৰু আমিতো একো কৰাই নাই কেৱল তেওঁক ইয়াৰ পৰা ওলাই যাবলৈহে কৈছোঁ কলৈকো নাযায় যাবতো লাগিবই এতিয়াই আৰু এই মুহূৰ্ততে তেওঁৰ দায়িত্ব দাদাই মোক দি থৈ গৈছে মই এওঁৰ লগত এনেকুৱা অন্যায় হ'বলৈ দিব নোৱাৰোঁ মই দাদাক ফোন কৰি এতিয়াই চব কৈ দিম ৰ'বা বিদিছোঁ তেনেকুৱা যদি কিবা কৰিবলৈ যোৱা তেতিয়াহ'লে এওঁৰ লগতে তুমিও এখন ধৰিব মোক এৰিব লাগিব গতিকে চুপচাপ থকা দাদাক যেতিয়া যি ক'ব লগা আছে আমি দুটা গম হ'লতো হ'ব মনে মনে থাকা তুমি কি হ'ল তুমি ৰৈ আছা যে নোযোৱা কিয় নে ডিঙিত ধৰি গতিয়াই বাহিৰ কৰি দিব লাগিব আৰে ডিঙিত কেনেকৈ ধৰিব ডিঙিতেইটো আচল বেমাৰ
নিজে পুতলাকৈ সেই ঘৰখনলৈ গুচি তাই এখন দুখোজকৈ গৈ থাকিল কাকো একো খবৰ নিদিয়ে আনকি তাই ফোনটো অফ কৰি থৈ তাই গিৰিয়েক দিল্লীৰ পৰা উভতি অহা দুদিনমানৰ আগেয়ে সেই ঘৰখনত এটা চোৰ হ'ল মানে মানুহৰ মাথা বেয়া কৰি গৈ যোৱাৰ পৰা এতিয়ালৈকে চুইচ অফ এতিয়াতো চুইচ অফ আজিতো আহি কৰি জানে চুইচ অফ কৰি বহি আছে চোৱাচোন আৰু ভাইটিহঁতে ফোন কাটি দিয়ে হৈছে কি বাৰু দাদা বিশ্বাস কৰক মই বহুদিন গৈছিলোঁ বৰ খবৰ ল'বলৈ কিন্তু মই লগো নাপালোঁ দেখাও নাপালোঁ আজি মানে দি আছোঁ কালি হা চুইচ অফ কৰি আৰাম কৰে দি আছোঁ হৈ যাব বুজিছা হৈ যাব এই ঘৰ মাটি বেচালৈত মোৰ যিমান পাৰোঁ সিমান বেছি দাম বেচিবলৈ ট্ৰাই কৰিম এই তোমালোকে যদি অলপ বেছিকৈ পোৱা মোৰে মনটো ভাল লাগিব দিয়াচোন নহয় কি কোৱা হা অকণমান চাই দিব আৰু যেনেকৈ পাৰে মাথা কিবা আছে নাই ঐ ফোন কিয় কাট আৰে ফোন কিয় কাট নহ'লে মোৰ মন নাযায় হা বেমাৰী মানুহ যদি ঘৰত আছে মৰিলে জীয়ে আছে মোৰ গাড়ী মাৰ মন নাযায় আৰু এয়া হা চুইচ অফ কৰি হা আৰাম শুই থাকক গিৰিয়েকে পাগল হৈ থাকক শুই আছে কি নাই হয় ডাইৰেক্ট ভিতৰলৈকে লৈ যাম দিয়া ডাইৰেক্ট খোৱা ৰ এই লাগেজটো ভিতৰলৈ যায় ৰ লাগেজটো বাদাই দে এইখন ঘৰত তয়ো সোমাব নোৱাৰ পাগল হয় নেকি আৰে এইটো মোৰ ঘৰত মই সোমাব নোৱাৰি কি ফাল্টু কথা কয় হা এইটো তোমাৰ ঘৰ হৈ থকা নাই এই ঘৰ মাতি তুমি নিজেই চহী কৰি 2 ভাড়া নম্বৰ লিখি দিছা আৰু চহী কৰা কাগজখন মোৰ হাতত গতিকে এই ঘৰত তোৰ কোনো অধিকাৰ নাই তই ইয়াৰ পৰা গুচি গ'লেই হ'ল বছ আৰে কিয় থাকিব অধিকাৰ দাদাক এইখন ঘৰৰ পৰা উলিয়াই দিবলৈ তহঁত কোন হয় এই ঘৰ মাটিৰ মালিক আৰু তোৰ দাদা এইখন ঘৰৰ আলহী নহয় আৰে কিয় নহ'ব আলহী আৰু দাদাই আলহী হ'বলৈ যাবই বা কিয় এইখন ঘৰত থিয় হৈ এদিন তুমি মোক বৰ অপমান কৰিছা নহয় চোৱা সেই অপমানখিনি আজি মই তোমাক কেনেকৈ মতাই দিছোঁ চালাৱা তই দাদাক অপমান কৰ তোক মই দাদা ইহঁতে আপোনাক তোমালোক যোৱা মই যাবলৈ দিছোঁ এটা কাম কৰা মোৰ বেগকেইটা নি তোমালোকৰ কোনোবা এটা চুকত পেলাই দিম মই গৈ আছোঁ কি ভাবিছ হা দাদাক ঘৰৰ পৰা উলিয়াই দিবি আৰু দাদা অঘৰী হৈ যাব শুনি ল দাদাৰ নিচিনা মানুহক থাকিবৰ কাৰণে এনেকুৱা ঘৰ নালাগে আমাৰ এই অন্তৰবিলাকে দাদাৰ একোখন ঘৰ হয় য'ৰ পৰা তহঁতে কেতিয়াও উলিয়াব নোৱাৰ কেতিয়াও নোৱাৰ শুনিলি নহয় সিহঁতে কি কৈ গ'ল সিহঁতৰ অন্তৰেই বোলে তোৰ ঘৰ গতিকে যা সিহঁতৰ অন্তৰত সোমাই থাকগৈ ইয়াত কিয় ৰৈছ অপমান কিনে চাগে বৰ বেছি হোৱা নাই নে আৰু কোৱাৰ ইচ্ছা আছে হা মাতি দে অনুষ্কাক মাতি দে মই তেওঁক লৈ ইয়াৰ পৰা যাম অনুষ্কা তাইক আমি কেতিয়াবাই খেলি দিছোঁ ফুটপাথত বিচাৰি গৈ তাই ক'ৰবাত পৰি মৰি আছে ধৰিছে তহঁত বুঢ়া হৈছ এখেত গৰখীয়া হৈছে তহঁত গৰু হৈছ এখেতে চাবি দিছে তহঁত চাবি দিয়া পুতলা হৈছ আৰে যুদ্ধত জয় হৈ কোনো ঘোঁৰা গৰু বা চাবি দিয়া পুতলা নহয় আৰে তহঁতে যুদ্ধ আৰম্ভ মোৰ লগত কৰিছে
মোক খেদনা মই গুচি যাম মানুহজনীয়ে কি কৰিল সকলোতকৈ ডাঙৰ কথা তেওঁ মোৰ পত্নী হয় তাতকৈ ডাঙৰ কথা তেওঁ এখন ঘৰৰ বোৱাৰী হয় তাতকৈ ডাঙৰ কথা তেওঁ বেমাৰী হয় তাতকৈ ডাঙৰ কথা তেওঁ শিল্পী হয় দলিয়াই পেলাই দিলে আৰে দুদিন পিছততো মোৰ মানুহজনী এনেও মৰিলে বাট চাব নোৱাৰিলো দলিয়াই পেলাই দিলি আৰে ৰং লৈ আহিছিলো ভাবিছিলো ৰংবিলাক সানিম দলিয়াই পেলাই দিলি তাইলৈ চাই চাই হাঁহিম দলিয়াই পেলাই দিলি তাইলৈ চাই চাই কান্দিম দলিয়াই পেলাই দিলি মই মোৰ ছবিখন বিচাৰি উলিয়াম অজস্ৰ ৰং সানিম ৰঙা নীলা সেউজীয়া হালধীয়া অজস্ৰ ৰং তহঁতৰ মুখৰ মই এটা ৰঙেই সানিম প্ৰবঞ্চনাৰ ক'লা ৰং কথা কৈছা আৰে আৰে তোমালোকক কোনে প্ৰবঞ্চনা কৰিব হে মই থাকোঁতে তোৰ বেকা মই চিধা কৰি দিম কোন হয়? আৰে কোন আৰে কোন বে আটাইকেইটা দৰৱ নাপালোঁ বুজিছোঁ যিকেইটা পাইছোঁ তাকেই আনিছোঁ সময়মতে খাবি তেতিয়াহে গাটোত অকণমান বল পাবি ইয়াৰ ফোন এটা কৰা ভাল আছিল নেকি তই মানা কৰাৰ কাৰণে ময়ো কৰা নাই কিন্তু সিটোতো বিচাৰি ফুৰিব বিচাৰি বিচাৰি কষ্ট খাব হাৱা ধৰি খাব তাক ইমান কষ্ট দিয়াটো উচিত হোৱা নাই নেকি হেৰৌ সি তোক অকল ভালেই নাপায় বুজিছ তোৰ শিল্পী সত্তাটোক পূজা কৰে সি পূজা আহিব পাৰোঁ কোন তুমি এইখিনি কেনেকৈ পালাহি এই ইয়াত থকা বুলি কোনেও নাজানে আনকি মাকহঁতকো মই খবৰটো দিয়া নাই এই দিবলৈ মানা কৰিছিল কিন্তু তুমি গম পালা যে এই ইয়াত আছে মোৰ যেতিয়াই বেছিকৈ দুখ লাগে মই ছবি আঁকিছোঁ মোৰ যেতিয়া চিঞৰি চিঞৰি কান্দিবলৈ মন যায় মই নাকান্দো মই ছবি অজস্ৰ সমস্যাই মোক চাৰিওফালে যেতিয়া আৱৰি ধৰে মই নাকান্দো ছাৰ মই ছবি আৰু শিল্পী এজন বিপদত পৰিলে শিল্পীৰে কাষ চাপে এই ঘৰটো আপোনাৰ সংগীতৰ ঘৰ ছাৰ বিপদত পৰা গান এটাই ইয়াৰ বাহিৰে আৰু ক'ৰ আশ্ৰয় ল'ব পাৰে ঠিকেই কৈছা তুমি বহুদিনৰ মূৰত আহিছা তুমি কথা পাতা তুমি বা আকৌ এই মাতটো বুজি পোৱা নে নোপোৱা আজিকালি এই মাতটোৱে নামাতে কি কৰিব কি ক'লা তোৰ মাতা নামাত মাতা নমতা হ'লে ইমান সোনকালে এইকেইটা দিন তোমাৰ কাষত নাই তোমাৰ মাতে নমতা হ'লে হ'ব নেকানিবা বাদ দিয়া আৰে মই আছোঁ তোমাৰ কণ্ঠ হৈ মই থাকিম না মই আহি পালোঁ যেতিয়া কিহৰ চিন্তা হয় নহয় নাকানিবা শুনা এটা বেলেগ কথা পাতিম বেলেগ কথা বাদ দিয়া নাই এইবিলাক কথা আধাৰৰ কথা মাত নাই মই আছোঁ হয় নহয় সঁচা কথা ক'বৰে মই বেয়া নাপাওঁ আচ্ছা এইকেইটা দিন যে মই তোমাৰ কাষত নাই বোলে মনত কৰা নাই কৰা নাই এবাৰো কৰা নাই সঁচা কোৱা কিয় পৰা নাই এইকাৰণে পৰা নাই মই এগৰাকী কেঞ্চাৰ ৰোগী বিয়া কৰাইছোঁ এইকাৰণে পৰা নাই মই কেঞ্চাৰ ৰোগী বিয়া কৰাই নিজকে মহামানৱ সাজিব বিচাৰিছোঁ মহাপুৰুষ সাজিব বিচাৰিছোঁ এইকাৰণে পৰা নাই
আজি তেনেকৈ ভাবিছা সেয়া মিছা কথা মই তোমাৰ কণ্ঠৰ প্ৰেমত পৰিছো মিছা কথা মই তোমাৰ কণ্ঠেৰে সংগীতৰ সুধা পান কৰিব বিচাৰিছো মিছা কথা সঁচা কথা এইটোৱে মই তোমাক মালা পিন্ধাইছো কাৰণ মই তোমাক পূজা কৰিব আনিছো মই তোমাক সুধিব বিচাৰিছো তুমি মোৰ বাবে এটা গান হৈ আহিব নোৱাৰা মোৰ বাবে এটা গান তুমি গাব কিয় নোৱাৰিলা কষ্ট পাই আছ কষ্ট হৈছ ভাগৰ লাগিছ জিৰাব খুজিছা গছৰ ছাঁ আৰে মইতো এজোপা গছেই তুমিহে মিছাকে গিৰিয়েক বুলি খং কৰি থাকা এই গছডাল শুকাই মৰহি যাব পাতবিলাক সৰি নথকা হৈ যাব মৰি থাকিব গছডাল মৰিব নালাগে জীয়াই থাকো মোক জীয়াই ৰাখা এটা গান হোৱা না মোৰ কেৰবাছৰে এখন ৰঙা তুলিকা গোৱা না এটা গান মোৰ বাবে এটা গান হৈ আহা এটা গান
ভাল পোৱা মনে প্ৰাণে মোৰ হোৱা সিঁচি দিয়া ভাল পোৱা অমিয়া প্ৰেমৰ ৰং বুলাই ছবি আঁকিম আমাৰ মৰুহিয়াত ফুলে পাহি ৰজনীগন্ধা সুগন্ধি বিলাই ফুৰে তেজি ৰঙাই এটি পখিলা অ' তুমি বুলি উমলেহি বুকুৰ শীতল চা বৰবাদ হৈ গ'ল চব সেই খতম হৈ গ'ল কি হৈছে কবি তো বৰ বেয়াকৈ ঠগালে আমাক একোই কথা মস্ত বস্তু টুপি পিন্ধাই দিলে আমাক বৰ বেয়াকৈ ঠগালে এই ৰজতকে গতিয়ে এইবোৰ চব নাটক আছে আমাৰ এই বহুত আমাৰ ঘৰ মাটি সৰব কৰিবলৈ সি জীয়েকক বিয়া দিয়াৰ চাল খেলিছে আমাৰ পৰা কাপোৰ চুৰি আদায় কৰি সি মনে মনে কোম্পানী এটাৰ লগত ডিল কৰিছে আমাৰ এই ঘৰ মাটি চব সমস্ত টকা সি নিজে খাই বহি আমাৰ কি হ'ব কচোন দেখা নহয় তোমালোকৰ দৰে ওলাই গ'লে দক্ষিণে ল'বৰ বাবে কোম্পানীৰ মানুহ আহি আছে এইটো কিন্তু আপুনি ভাল কাম নকৰিলে কৈ দিম ভাল কাম ভাল কাম কৰি বুলি মই জন্মই লোৱা নাই অজন্ম লৈছো কেৱল মোৱে মাৱে টকা ঘটিবলৈ মানুহৰ আগত জহাৰ কৰোঁ যে মই ফাৰ্ষ্ট ক্লাছ ঠিকাদাৰ কিন্তু আচল কথাটো হ'ল মই ফাৰ্ষ্ট ক্লাছ দালাল টুপি পিন্ধাই চলি ফুৰোঁ এবাৰ যেনেকৈ পিন্ধাইছোঁ তোমালোকক নিজে ওলাই যাবানে পুলিচ মাতি আনি বাহিৰ কৰিব লাগিব যদি পুলিচ মাতিবই লাগিব পুলিচ তোমালোকে কতিয়াই বাহিৰ কৰিব আমি ফুচফুচ কাজকত ভৰাই থক মাতিব নালাগে আহিছে পুলিচ আহিছে নিজে নিজে আপোনাৰ মুখত ধৰিছো চোৰাই নিবলৈ কাৰণ আপুনি ডুপ্লিকেট কাগজ পত্ৰ দি কোম্পানী ঘৰ মাটি বিক্ৰী কৰিছে কোম্পানীয়ে কথাটো গম পাইছে আপোনাৰ ওপৰত ফৰ্চুন টিকেট জাপি দিছে সেইকাৰণে আহিছে মই কিয় ডুপ্লিকেট কাগজ কিয় দিম এওঁলোকে ঘৰ মাটি যি কাগজ দিছে সেইটো ডুপ্লিকেট আছে অৰিজিনেল খিনি মোৰ লগতহে আছে আপুনি কেনেকৈ পালেহে এদিন আহি মনে মনে চুৰ কৰি নিছিল আৰু এই অৰিজিনেল খিনি মই ডুপ্লিকেট বনাই ডুপ্লিকেট খিনি আপোনাৰ আগৰ জেগাত সুন্দৰভাৱে থৈ অৰিজিনেল খিনি মোৰ লগত এখেত আকৌ মোৰ চলাই সেই ডুপ্লিকেট খিনিকে অৰিজিনেল বুলি ভাবিছে ভাবি পেলাই কোম্পানীক দি দিছে কোম্পানীয়ে পাছতকে কথাটো গম পাই গৈছে এওঁৰ পৰা ফৰ্চুন টিকেট জাপি দিছে সেইকাৰণে মস্ত মস্ত পুলিচ আহি হাজিৰ হৈ গৈছে কেছ থাকিলেও এখেতৰ কোনো কেছ নাই এখেত এনেকৈ নাযায় মই কৈছিলো নে নাযায় এখেতক নিবলৈ হ'লে আপুনি গৰু এৰাল দিয়া মস্ত দীঘল এৰাল আনিব লাগিব আনি পেলাই এই ডিঙিটো গৰু বন্ধাৰি বান্ধিব লাগিব আপুনি আগৰ পৰা আহ আহ কৰি টানিব লাগিব আৰু পিছফালৰ পৰা ঘূৰ ঘূৰ বুলি খেলিব লাগিব কিয় যাম হে কথা কিমান 2 নম্বৰী কৰিলো আজিলৈকে চালা কতোৱে ধৰা নপৰিব কেনেকৈ ধৰা পৰিব
অৰিজিনেল চুৰৰ পাল্লাত পৰা নাছিল ডুপ্লিকেট চুৰে ক'ত পাত্তা পাব আজি অৰিজিনেল চুৰৰ পাল্লাত পৰিব যদি আপোনাৰতো ৰক্ষা নাই চাৰ্ট কি চাই আছে দেখা নাই পুষ্টিডাল গোটেই দেখানি খেৰা কোট দেখা নাই বিদ্যালয়ত দুটা আমি এতিয়া কৈ থাকো তেখেতৰ বস্তুটা আছে বস্তুটা আছে আপুনি চাই বাটে বাটে আধা বাদাল মোৰ চোঠালি দিব গৈ আৰাম পাব এনেকে দিছে নহয় আপোনাৰো কৰি আছে কিন্তু লক্ষণ আপোনালোকৰ ফাৰ্মাচী অৰিজিনেল কাগজ পত্ৰ কিন্তু এটা বৰ দুখৰ কথা হেই ককায়েৰক খুদাই যে এখন কাগজত চহী কৰাই লৈছে সেইখন নাই সিদিনা মই আপোনাৰ গুৱাহাটী যাওঁতে ভৰলু নদীখন দেখি পেলাই দিলোঁ এতিয়া চাগে বস্তুভাগ উঠি উঠি আপোনাৰ ব্ৰহ্মপুত্ৰ মানে পালে লকাৰৰ পৰা উলিয়াই কাগজখিনি ডুপ্লিকেট কৰিবলৈ ময়ে অহাটো কাৰণ মই জানিছিলো দাদাৰ দৰে এজন মানুহক ঠগাই আপোনালোক দুজন দেশভাৱে নাথাকে সেই ঘৰ মাটি ঘৰৰ ইমান সেইখিনিতো ৰক্ষা কৰিবই লাগিব আৰু দাদাক এইখন ঘৰলৈ ঘূৰাই আনিব মই সেইকাৰণে মহাপাপ কৰিলো আমি দাদাৰ লগত দাদা ভৰি ধৰি ক্ষমা কিছু লাগিব দাদা ভৰি ধৰি দাদা চলে আজি আপুনি দাদাৰ ভৰিত ধৰি ক্ষমা খোজাই নহয় দাদাৰ ভৰিখন এনেকে দাঙিলো কুকুৰে পানী চলাকে দি চলপ চলপকে চলি কিন্তু দাদাইহে ক্ষমা কৰিব পৰা নাই নোৱাৰে তাৰ মই গেৰাণ্টি ল'ব নোৱাৰো মানে এতিয়াতো ব্যস্ত প্ৰগ্ৰামৰ আয়োজনত এইবাৰ বোলে ভৈনীয়েকক গান ধুৱাইহে দিব আমি অহংকারেৰে জীয়াই থাকিব বিচাৰো যদি মোৰ অহংকাৰেৰে মৰিব বিচাৰো হ'ব নিবিচাৰো আমি শিল্পীসকল যাব লাগিব পৰিবেশনত কি কাম ৰেডি হৈ আছে চামনা ঘৰিয়াল আহিছে চকু পানী পেলাই মই এটা কথাই জানো তোমাক মাফ কৰিব লাগিব কাৰণ বেজৰ হয় মোৰ ভাই হয় যাক মানে বেছি কষ্ট দিলি যদি তেওঁ তহঁতক ক্ষমা কৰে মোৰ বহুতে অহংকারেৰে জীয়াই ৰাখিব বিচাৰিছো হয়তো ভাল পোৱা চূড়ান্ত আচলত মই বহুৱাব বিচাৰিছো পাগলামি কৰিছো তুমি কণ্ঠ শিল্পী সেই কণ্ঠ শিল্পী মই প্ৰশ্ন কৰিছো তোমাৰ কণ্ঠৰহে কেঞ্চাৰ হৈছে প্ৰাণত
কৰিবলৈ সিদিনা বহুত মানুহ আহিছিল মানুহবোৰ শুনিছিল যে অনুষ্কাৰ কণ্ঠত কেঞ্চাৰ তাই কেতিয়াও গান গাব নোৱাৰে তেন্তে আজি কেনেকৈ সাজু হৈছে মানুহবোৰ মুখে মুখে প্ৰশ্ন কিন্তু সেই প্ৰশ্নবোৰ উত্তৰ দিবলৈ বহু চেষ্টা কৰি যেন বিফল হৈছিল অনুষ্কাই মানুহৰ প্ৰিয় যিমানে বাঢ়ি গৈছিল সিমানে বাঢ়ি গৈছিল অনুষ্কাৰ বেমাৰ আৰে ষ্টেডিয়ামত মানুহে কিবা ভৰি পৰিছে এতিয়া মানুহবোৰ মই কেনেকৈ ক'ম মই কোনখন মুখেৰে ক'ম যে অনুষ্কাই আৰু কেতিয়াও গান গাব নোৱাৰিব আৰে হতাশ কিয় কৰে আমি হতাশ নকৰিব সাহস দিয়ক পাৰিব আৰে অকণমান যাওক না ওলাই যাওক মঞ্চলৈ উঠক চাবতে সাহস পাব তাই গান গাব পাৰিব মই কৈছিল নে এটা ধুনীয়া গান ৰেডি হৈ আছে চাওক না পাটৰ কাপোৰ পিন্ধিছে তাই গান গাব মই আনি দিছোঁ গামখাৰু পিন্ধিছে মই আনি দিছোঁ ৰঙা সেন্দুৰৰ ডাঙৰ কৰি ফট লৈছে মই আনি দিছোঁ পাৰিব তাই গান গাব পাৰিব সাহস ক'তো আহা মোৰ লগত আহা মই আছো তোমাৰ লগত চাহটো দৰে আছো তুমি জিকিব লাগিব হাৰিব নোৱাৰিবা আহা না আৰে গাড়ী মটৰ একো ব্যৱস্থা কৰা নাই আৰে খোজ কঢ়াই গৈ ইমান দূৰ বাট কেনেকৈ দিব তাই হে ভগৱান এই দুজন শিল্পীৰ অগ্নি পৰীক্ষা এই পৰীক্ষাত কিহত দুইটাকে তুমি পাছ কৰাই দিব লাগিব ভগৱান তুমি সাউন্ডটো বঢ়াই দে হেল্ল' চেক ঠিক আছে চাওঁ চাই পেলাই আছোঁ গুৰুজীয়ে যে গানটো দিছিলে ৰেডি আছে ন আছে সব ৰেডি হৈ আছে আপুনি একো টেনশ্যন নল'ব মই সব ৰেডি কৰি থৈছোঁ ঠিক আছে মই যেতিয়াই ক'ম তই ঠিক তেতিয়াই বজাই দিবি হা ঠিক আছে কি হ'ব এতিয়া ভণ্টি দেখোন আহিয়ে নাপালে অলপ পিছত মানুহে চকী টকী ভাঙি শেষ কৰি পেলাব আৰু আমাৰ হাতী সেই দাদা ভাই এতিয়া ক'ত আছে বাইদেউক বা আনিব পাৰিছেনে নাই তুমি এটা কথা মনত ৰাখিবা তুমি পৰীক্ষা দিবলৈ আহিছা পাছ কৰিব লাগিব তুমি পাছ কৰিবলৈ একো পাৰিব নোৱাৰা অকণমান খোজকাঢ়ি ব'লা গাটো ভাল লাগিব এই অকণমান দূৰত অট' ষ্টেণ্ড আছে নহয় তাৰ পৰা তোমাক মই অট'ত উঠাই লৈ যাম দেই মোৰ ওপৰত বিশ্বাস ৰাখা আহা পাৰিবা আহা আৰে ভয় নকৰিবা চাবা মঞ্চলৈ উঠা না তোমাৰ গাত ওলাই যাব চিন্তা নকৰিবা পাৰিবা গান গোৱাই নাই ফাংচন কৰাই নাই ভাগৰ লাগিলে উঠা কিয় হাৰিব বিচাৰিছা তুমি হাৰিলে মই হাৰিম মোক হৰুৱাব নিবিচাৰিবা কষ্ট কৰা পাৰিবা যদি খোজকাঢ়িব নোৱাৰা উঠা মোৰ কান্ধত ধৰি উঠা তোমাৰ দৰে এটা গান কঢ়িয়াই নিব পৰা শক্তি মোৰ কান্ধত আছে উঠা আহা তুমি শিল্পী এনেকৈ জীয়াই থাকিব লাগে উঠা পাৰিবা উঠা গান এটা আছে নিবানে মানুহবোৰক এতিয়া খালটো ফুল কেনেকৈ চব উত্ৰাৱল হৈ গৈছে সেইকাৰণে কৈছিলোঁ এইবোৰ ৰিক্স ল'বই নালাগে মৰিবই যেতিয়া মৰিবই দিব লাগে এইবোৰ গান চানৰ ফাংচন পাতি গান কি লাভ হ'ব ৰ'ব কি ফাল্টু মানুহে আপুনি কোনোবাই নিজৰ ভনীয়েকৰ মৃত্যু কামনা কৰে দাদাই
এগৰাকী শিল্পী জয়গান গাব বিচাৰিছে আৰু আপুনি তাৰ চিতাত তোমাৰ মাথা মাৰিছে বীৰেন, দাদা ধৰা ইয়াক ৰাইজৰ মাজলৈ দলিয়াই দিওঁ কি হ'ল তই ৰেডি হৈ আছে না ৰেডি গান ৰেডি ৰেডি আমাৰ আৰে চোৱা না মানুহৰ লাইন চোৱা না বহুত দিনৰ মূৰত তুমি গান গাবা তোমাৰ মাত শুনিবলৈ আহিছে তোমাক চাবলৈ আহিছে দেখিছা এই দুৰ্বল নহবা সবল হোৱা মনটো ডাঠ কৰা পাৰিবা পাৰিবা হা আৰে মই আছো গোটেই ৰাইজ আছে পাৰিবা ভাবি দে ঘোষণা কৰি দে আমাৰ গায়িকা আহি গ'ল গান গাব আজি শ্ৰদ্ধাৰ ৰাইজ অপেক্ষাৰ অন্ত পৰিল আপোনালোকৰ অতি মৰমৰ শিল্পী যাৰ কণ্ঠৰ যাদুৰে সন্মোহিত হ'বলৈ অধীৰ আগ্ৰহেৰে ৰৈ আছে সেইগৰাকী শিল্পী আপোনালোকৰ সন্মুখত অনুষ্কা চৌধুৰী এটা সেৱা কৰা ৰাইজ বহু দিনৰ মূৰত আহিছে অকণমান সুস্থ হৈ আছে আপোনালোকে আশীৰ্বাদ কৰিব তাই গান গাব আশীৰ্বাদ গাবলৈ আহিছে আশীৰ্বাদ কৰিব না গাবলৈ আহিছে আৰে শুনা না মানুহ কেনেকৈ মৰম কৰিছে এই মৰমবিলাক অনুভৱ কৰা আশীৰ্বাদ কৰিছে আশীৰ্বাদবিলাক সাৱটি লোৱা মোলে চোৱা শংকৰা গাই যোৱা চেনাই মই যাওঁ দেই নোৱাৰা এই নাই মই যাওঁ দে ও বিহুতে আহিম মই কাৰ গান তোমাৰ গান কাৰ কণ্ঠ তোমাৰ কণ্ঠ ভয় খাই আছে তোমাৰ কণ্ঠ হেৰাল বুলি তোমাৰ কণ্ঠ কেনেকৈ বিয়পি আছে সমাজৰ মাজত কেনেকৈ ৰাইজে উপভোগ কৰিছে তোমাৰ কণ্ঠ কেতিয়াও নেহেৰাই আৰে গোৱা চিঞৰি গোৱা হাঁহি গোৱা ঘূৰি গোৱা চেনাই মই যাওঁ দে তুমি গুচি গলা মই থাকি তোমাৰ এটা বাবে থাকি
এই গান এটা গাবানে হুসেনাই মই যা